নমস্কাৰ আজি আমি উপস্থিত হৈছোঁ গুৱাহাটী কলেজৰ অধ্যাপক দিব্যৰঞ্জন খাটনিয়া ছাৰৰ ঘৰত আৰু আমাৰ এই ভিডিঅ' সিৰিজটোৰ এটা অংশ আছিল পুথিভঁৰালৰ লগত পৰিচয় এজন পাঠক বা এজন বুদ্ধিজীৱীৰ তেখেতৰ জীৱনজোৰা কিতাপৰ সংগ্ৰহৰ তেখেতে এটা সুনিৰ্দিষ্ট বৰ্ণনা তেখেতৰ ভাষাৰে দিব সেই সিৰিজটোৰ প্ৰথম হিচাপে আমি নিৰ্বাচন কৰিছিলোঁ অধ্যাপক ইংৰাজী সাহিত্যৰ অধ্যাপক তথা বেছি গুৰুত্বপূৰ্ণভাৱে এজন খুব ক্লোজ ৰিডাৰ খুব ভালকৈ কিতাপৰ লগত জড়িত কিতাপ সংগ্ৰহৰ লগত জড়িত আৰু এজন ভাল পাঠক হিচাপে তেখেতে তেখেতৰ লাইব্ৰেৰীটো আমাক বুজাই দিব আমাৰ পাঠক বা শ্ৰোতাসকলৰ কাৰণে কিতাপখিনি মানে ভালকৈ ৰাখিব পৰা নাই প্ৰথম কথা ভালকৈ ৰাখিব নাই এইটো অৰ্থত যে মানে চিষ্টেমেটিকেলি মই পটকৈ এখন কিতাপ উলিয়াই দিব পাৰিম এইটো ইমান সহজ কথা নহয় খেলি মেলি হৈ আছে এতিয়া লাহে লাহে মই কিতাপবোৰ এটা প্ৰণালীবদ্ধভাৱে ৰখাৰ যত্ন কৰিছোঁ ইয়াত মোৰ আলোচনীখিনি আছে বিশেষকৈ ডেজখিনি মই কেতিয়াৰ পৰা আছে 1949 চনৰ প্ৰথম ভলিউম 1949 এইটো 1951 এইটো 52 এইটো 53 এইটো 53 আৰু তাৰ পিছৰখিনি অলপ মাজত এটা এইখিনি মই পাইছোঁ আমাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ দেউতাকৰ কালেকশ্যনৰ পৰা তেখেতৰ সংগ্ৰহৰ পৰা তেখেতৰ জীয়ৰী তৃপ্তি ভট্টাচাৰ্যই মোক এদিন 4টা ভলিউম গতাই দিলে দান হিচাপত মোৰ ইমান ভাল লাগিলে মই আনি পেলাই চাইছোঁ তাৰ এডভাৰটাইজবিলাক আৰু তাত অসম সম্পৰ্কীয় কিবা সৰু সুৰা খবৰ কেতিয়াবা পোৱা যায় যেনে ধৰক আমাৰ এই যে গান গাই গোৱালপৰীয়া তেখেত বাইদেউ প্ৰতিমা পাণ্ডে বৰুৱা তেখেতৰ সৰুকালৰ এটা নিউজ তেখেতে তাত গৈ মানে নাচিছিলে মানুহে খুব এপ্ৰিচিয়েট কৰিছিলে সেই খবৰটো মই এই পুৰণা দেশত পাইছোঁ তেনেকুৱা ধৰণৰ খা খবৰ পোৱা যায় বিভিন্ন ধৰণে আমাৰ শুৱালকুছিৰ কাপোৰ শিল্পৰ বিষয়ে মই এটা নিউজ আইটেম তাত পঢ়িছোঁ সেইবোৰ ভাল লাগে আৰু বিভিন্ন ধৰণৰ আলোচনী মই ধৰক এইবিলাক ফ্ৰণ্টলাইন এনেকৈ ডেজ ইণ্ডিয়া টুডে মই নিজে যিবিলাক কিনিছোঁ প্ৰান্তিকবিলাক বছৰি মই বন্ধাই যোৱাৰ চেষ্টা কৰোঁ বছৰটো শেষ হ'লে এতিয়া অৱশ্যে 3 বছৰমান মই বান্ধিব পৰা নাই আকৌ গোট কৰি থৈছোঁ মই বান্ধিম এইখিনি হ'ল মোৰ আলোচনী তাৰে মাজত অৱশ্যে 2-এখন কিতাপো লুকাই আছে কিতাপো আৰু স্মৃতিগ্ৰন্থ সংগ্ৰহ কৰি মোৰ বৰ ভাল লাগে আৰু কেতিয়াবা কামতো হয় স্মৃতিগ্ৰন্থবিলাক মই ইয়াতে যিমান পাৰোঁ একেলগে ৰাখিছোঁ আমাৰ বিভিন্ন কলেজৰ তাৰপিছত কটন কলেজৰ ধৰক শতবাৰ্ষিকীত কটন কলেজৰ 50 বছৰ হওঁতে কটন কলেজৰ 60 বছৰ হওঁতে যিবিলাক ধৰক স্মৃতিগ্ৰন্থ ওলাইছিল সেইখিনিও মই ভালকৈ ৰখাৰ যত্ন কৰিছোঁ বা কেতিয়াবা প্ৰয়োজন হ'লে মই পঢ়িছোঁ অলপ চলপ গোটেইখিনি পঢ়িব নোৱাৰিলেও পঢ়াৰ মই চেষ্টা কৰিছোঁ তো এইখিনি হ'ল মোৰ আলোচনী ইয়াত মই ইতিহাস সম্পৰ্কীয় ইংৰাজী কিতাপখিনি ঘাইকৈ ৰখাৰ চেষ্টা কৰিছোঁ বেলেগ কিতাপো 2-এখন সোমাইছে অৱশ্যে আৰু মই আচলতে খুব বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ লেখক হিচাপে যাতে কিতাপখিনি থ'ব পাৰোঁ যাতে মই উলিয়াবলৈ সুবিধা হয় যেনেকৈ এইখিনি ধৰক এৰিক হাউচবাউমৰ কিতাপবিলাক যিখিনি মই গোটাইছোঁ সেইখিনি ইয়াত এইখিনি একেলগে মই ৰাখিছোঁ এইখিনি প্ৰায় মোটামুটি এৰিক হাউচবাউমৰ কিতাপ ইয়াত ধৰক তেনেকৈ মই ৰণজিৎ গুহৰ কিতাপবিলাক থৈছোঁ আৰু আমাৰ বেংগলৰ কামবিলাক ইমান ভাল এইখন ধৰক অনুষ্টুপৰ এটা বিশেষ সংখ্যা ওলাইছিলে ইমান বস্তু আছে ইয়াত ৰণজিৎ গুহৰ ওপৰত তো এইখনো মই কলিকতাৰ পৰা সংগ্ৰহ কৰিছোঁ এনেকৈ ইয়াত মই মোটামুটিভাৱে ইতিহাসৰ কিতাপখিনি ৰখাৰ যত্ন কৰিছোঁ এই টোবালমাৰীত আৰু 2-এখন পুৰণা কিতাপো অতত থোৱা আছে এইখন ধৰক আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে উলিওৱা কিতাপ আছিলে এইখন অস্পৃশ্যতা নিবেদন তেখেতৰ গান্ধীজীৰ বুকলেট প্ৰভাৱলৈ আহিছিল 1955 চনত অসম প্ৰাদেশিক মহিলা সমিতিৰ হৈ এইখন অনুবাদ কৰি উলিয়াইছিলে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰকাশিকা বুলি আছে কিন্তু এই অনুবাদটো মই যিমান দূৰ মানে খবৰ পাইছোঁ এইখন অনুবাদ এই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ৰচনাৱলীত চাগে সোমোৱা নাই এইখন ৰচনাৱলীখন নাই ওলোৱা নহয় ৰচনাৱলী কাম কৰি নাই ৰচনাৱলী ওলোৱা নাই আৰু ৰচনাৱলী কথাটো মই 2-এজনক অনুৰোধ কৰিছোঁ তেওঁলোকে কৰিম বুলি কৈছে নাজানো আৰু সেইটো ৰচনাৱলী নাই ওলোৱা এতিয়ালৈকে মই জনাত বাকী এইখিনি কিতাপ তেনেকৈ ইতিহাসৰ কিতাপ আৰু এইখিনি গান্ধী সম্পৰ্কীয় কিতাপ পাইছোঁ বেলেগ ঠাইতো আছে গান্ধীৰ কিতাপ কিন্তু ইয়াত মোটামুটি মই একেলগে ৰখাৰ চেষ্টা কৰিছোঁ এইখিনি ৰমিলা থাপাৰৰ কিতাপ আৰু এইখিনি আপোনালোকে জানে পিপলছ হিষ্ট্ৰী অফ ইণ্ডিয়া আমাৰ ইৰফান হাবিবৰ কিতাপখিনি মই ইয়াত একেলগে ৰাখিছোঁ এনেকৈ যাতে মই মানে পাবলৈ সুবিধা হয় যিমান দূৰ পাৰোঁ তথাপি মানে এইটো সম্ভৱপৰ হোৱাগৈ নাই এইটো ক্ষেত্ৰত মানে আপুনি আপডেট কেনেকৈ হৈ থাকে ধৰি লওক আপডেট হোৱাটো কি হয় যে নতুন এখন কিতাপ আহিল ধৰক ৰমিলা থাপা সেইখন তাৰ ওপৰতে যাব এইখনতে ওপৰত গ'ল ঠাই নাই কাৰণে নহয় ঠিক এনেকুৱা খুব বেছি নন বুলি কোৱা নাই কিছুমান কিতাপ আপোনাৰ দেখা যায় যথেষ্ট তাৰমানে ধৰক ৰেয়াৰ সেইবিলাক খবৰ মই আজিকালি সাধাৰণতে অনলাইন পাওঁ
আৰু কিছুমান কিতাপ প্ৰেমীৰ লগত আপোনাৰ দৰে কিতাপ প্ৰেমীৰ লগত মোৰ ব্যক্তিগত সম্পৰ্কও আছে গতিকে তেনেকৈও খবৰবোৰ আহে ইনফৰমেশ্যনখিনি আহে আৰু তাৰ ভিত্তিত আগবঢ়া যায় কাৰণ আমাৰ কিতাপৰ লগত জড়িত মানুহবিলাকৰ এটা সম্পৰ্ক থাকে অসমত অন্ততঃ কাৰণ আমাৰ অসমখন সৰু ঠাই গতিকে কোনে কোনেনো কিতাপ ভাল পায় আমাৰ আঙুলিৰ মূৰত বুলি ক'ব পাৰি সেইসকলৰ ব্যক্তিগত বাৰ্তালাপৰ জৰিয়তেও আমি মানে খবৰবিলাক পাওঁ সেইটো এটা উপায় আৰু এইখিনি মোৰ ৰবীন্দ্ৰ ৰচনাৱলী ৰবীন্দ্ৰনাথৰ কিতাপ আছে মোৰ বেলেগ ঠাইতো আছে দেই এইখিনি ৰচনাৱলী এইখিনিও মই আচলতে কলিকতাৰ পৰা সংগ্ৰহ কৰিছোঁ মোৰ এজন বন্ধুৰ জৰিয়তে এইখিনি আৰু এইটো আপোনাৰ হেৰি বিশ্বভাৰতী প্ৰকাশন নতুন বৰ পুৰণা নহয় নতুন পুৰণাবোৰ মোৰ নাই আৰু এইখন এনেই এই আপোনাৰ সাঁচি পাতৰ পুথি এনেই থৈছোঁ আৰু এটা মানে ল'ৰা ছোৱালীয়ে চাব বুলি পেলাই সাঁচি পাতৰ পুথি এইখন কমপ্লিটকৈ নাই এটা প্ৰথমৰ ফালৰ আৰু শেষৰ ফালৰ ৩-৪টা পৃষ্ঠা নাই মানে কি নষ্ট হৈ গৈছে এইখিনি আমাৰ এই নীলমণি সেন ডেকা তেখেত ৰাজনীতিৰ লগত জড়িত ব্যক্তি যদিও কিছু গুৰুত্বপূৰ্ণ কাম কৰিছে কিন্তু তেখেতৰ বস্তুখিনি আৰ্কাইভেল নে তেখেতৰ সম্পাদনা বিশেষ এটা কৰিছে এইটো নহয় কিন্তু মানে গোটাই থোৱাটো আমাৰ কাৰণে অন্ততঃ সেইখিনি মূল্যৱান সেইখিনি কিতাপো মই এনেকৈ ৰাখিছোঁ আৰু ইয়াতে উপন্যাস আছে অসমীয়া সৰু ল'ৰা ছোৱালী কিতাপ তলত আছে এই যে শৰাইঘাট প্ৰকাশনে ওলাইছে কালজয়ী সাহিত্য মোৰ ল'ৰা ছোৱালী হাল যেতিয়া সৰু আছিল মই কিনি দিছিলোঁ আৰু তেওঁলোকে পঢ়াখিনি মই বহুত আপোনালোকৰ নগাঁৱৰ হেৰিত দান দিছোঁ আমাৰ নৱৰূপ তাতে মই এনেকুৱা প্ৰায় 100খন কিতাপ মই তেওঁলোকৰ 120খনমান কিতাপ আছে এইবোৰ মই দিছোঁ সেইখিনি মই এই চিৰিজটো খুব ভাল আছিল মই ল'ৰা ছোৱালী কামত আহিব বুলি তাত দান দিছোঁ আৰু এটা সুবিধা হয় কি বহুত মানুহে মোক কিতাপ মই বিভিন্ন ঠাইত দেখুৱাম বহুত মানুহে কিতাপ মোক দি দিয়ে ৰাখাৰ অসুবিধাৰ কাৰণে এই চিৰিজটো মোৰ লগৰ এগৰাকী বাইদেউ আছিলে তেখেত ৰিটায়াৰ কৰাৰ পিছত মোক দি দিলে উৎপলা হাজৰিকা বাইদেউ তেখেতৰ স্বামী অসমৰ বৰ বিখ্যাত ক্ৰিকেটাৰ আছিলে প্ৰবীৰ হাজৰিকা বুলি আমাৰ আটাইতকৈ ভাল বেটছমেন আৰু তেখেতসকলে এই চিৰিজটো মোক দি দিছে এনেকুৱা ধৰণৰ দান সূত্ৰে পোৱা কিতাপো কিছু আছে যেনে ধৰক এই কবি ধৰক আমাৰ বীৰেশ্বৰ বৰুৱাৰ বাইদেৱে ছাৰ ঢুকোৱাৰ পিছত মোক কিছু কিতাপ দি দিছিলে ছাৰৰ কিতাপ আৰু বেলেগ কিতাপো কিছু দিছিলে থোৱা আছে মই দেখোন ইয়াত মই পেংগুইনৰ ক্লাছিক্সখিনি ৰাখিছোঁ যিখিনি পাৰোঁ বেলেগ ঠাইতো আছে ইয়াত আছে আৰু মোৰ আচলতে কি জানে মইতো আৰু দৰমহাৰ পইচাৰে কিতাপ কিনো মোৰ বাহিৰা ইনকাম নাই গতিকে ধৰক মই সস্তীয়া কিতাপ বেছিকৈ বিচাৰি পাৰোঁ এইবোৰ মই 50 টকাত কিনিছোঁ বুক ফেয়াৰ 50 টকাত পাৰ পিচ মই কিনিছোঁ আজি বুক ফেয়াৰ গুৱাহাটী বুক ফেয়াৰ আগতে ছেকেণ্ড হেণ্ড কিতাপ সোমাব দিছিল কিন্তু আজিকালি নিদিয়ে নায়াৰ আছিল আৰু বিভিন্ন হেৰি আনিছিলে এইখিনি মই প্ৰায় 10খনমান কিনিছোঁ আৰ্টৰ কিতাপ এইখিনি মই 50 টকাকৈ কিনা এই পেংগুইন ক্লাছিক্সবোৰ বাৰু অৰিজিনেল দামত কিনা এইখিনি মই সস্তাত কিনিছোঁ এইবিলাকো 100 টকা 200 টকা এনেকুৱাত কিনা এইবিলাকত আপোনাৰ টমাছ মানৰ ধৰক গোটেইখিনি দৰকাৰী উপন্যাস বা দীঘল গল্প আটাইখিনি ইয়াত আছে D.S. লৰেন্সৰ এখন গোটেইখিনি উপন্যাস আছে এনেকৈ মই এইখিনি সস্তাত লৈছোঁ এনেকৈও কিনা আছে এইখিনি নৰ্থ ইষ্টৰ বিষয়ে অসম নৰ্থ ইষ্ট আৰু কিতাপখিনি অৰূপজ্যোতি শইকীয়াৰ কিতাপখিনি আছে একেলগে থোৱা হৈছে এইখিনি আৰু এফালে কি আছে এফালে আপোনাৰ এইটো পেংগুইন নহয় এইটো এভৰিমেনৰ এইখিনি পেংগুইনৰ মিনি এটা চিৰিজ উলিয়াইছিলে সেইখিনি গোটেইখিনি এটা ছেট দিছিলে সেই ছেটটো মই লৈছোঁ ছেটৰ বাহিৰতো কেইটামান কিনিছোঁ আৰু আমাৰ সহজে অসমত পোৱা নাযায় ময়ো বুক ফেয়াৰতে পাইছিলোঁ এইটো পুষ্কিন প্ৰেছ বুলি এওঁলোকৰ কিতাপবোৰো খুব ধুনীয়া আৰু এইবোৰ মানে 100 টকাকৈ দিছিলে আমাক এই বুক ফেয়াৰ যথেষ্ট সস্তাত আমি পাইছিলোঁ গতিকে এনেকুৱা নহয় যে গোটেই পইচা কিতাপতে উৰাইছোঁ সস্তাটো আমি চাইছোঁ আৰু এইবিলাক হ'ল এভৰিমেনৰ ক্লাছিক্স এভৰি মেন চেল আই গ' উইথ দি এণ্ড বি ডাই গাইড ইন দাই মষ্ট নিড বি ডাই এই কিতাপবিলাক মই এইবোৰ সেই আমাৰ পাণবজাৰৰ পৰা কিনিছোঁ এভৰিমেনৰ ক্লাছিক্সবিলাক ইয়াত এইখিনি অসমীয়া ৰচনাৱলী সেইফালেও আছে আৰু ওপৰতো ৰচনাৱলী আছে এইখিনি অকণমান ৰচনাৱলী বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰফুল্ল দত্ত গোস্বামী এনেকৈ ৰচনাৱলী কেইটামান ৰাখিছোঁ আৰু এইবিলাক কিতাপ এনেই চখত কিনা যায় দেই এইবিলাক মানে ঘাইকৈ ছবি থকা কিতাপ এইখন ধৰক ইংলেণ্ডৰ অল্ডেষ্ট বস্তুবিলাকৰ ওপৰত তাতকৈ পুৰণি বস্তুবিলাকৰ ওপৰত দ্য অল্ডেষ্ট এই ছবিটোৰ বিষয়ে ভাল লাগে আজিকালি এই কিতাপবোৰ কোনো নিকিনে কাৰণ নেটত ফটোবোৰ পাই যায় যে সেইকাৰণে যথেষ্ট সস্তাত কিতাপবোৰ উলিয়াই দিয়া হয় এইখন কিন্তু বৰ মূল্যৱান কিতাপ এইখন মই বহুত দাম দি কিনিছোঁ 3,500 টকা দাম দি কিনিছোঁ ডিকেন্স এণ্ড দ্য আৰ্টিষ্টছ বুলি এইখন মই ইয়াৰে পেপাইৰাছ বুলি যে এখন দোকান আছে তাৰ পৰা লৈছোঁ মই হয় পাণবজাৰত তাৰপৰা লৈছোঁ ডিকেন্স এণ্ড দ্য আৰ্টিষ্ট নাই ৰিচেণ্টলি নহয় মই তাৰিখটো লিখি দিওঁ 2016 চনত কিনিছোঁ নৱেম্বৰ 2016 এইখন এটা আৰ্টৰ লগত ডিকেন্সৰ সম্পৰ্ক আৰু তেওঁ ইনস্পায়াৰ কৰা আৰ্টিষ্টবিলাকৰ কাম
সেইবিলাকৰ ওপৰত এখন কিতাপ পিছত ভৰাম বাৰু তাৰপিছত এইফালে আহক এইফালে মই ঘাইকে ৰচনাৱলী কোনবোৰ ৰাখিছোঁ জানেনে যিবিলাক আমাৰ কথাই উলিয়াইছে কথাই উলিওৱা ৰচনাবিলাক হীৰেণ গোহাঁইৰ ৰচনাৱলী তাৰপিছত ধৰক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰচনাৱলী অখিলানন্দ গোস্বামী সতীশ চন্দ্ৰ কাকতি শচীন্দ্ৰ কাকতিৰ ৰচনাৱলীখন বৰ মূল্যৱান এইটো কাৰণে যে ধৰক গান্ধীজী তাৰপিছত নেহেৰু আদিয়ে বা ভেৰিয়াৰ এলউইন এইবিলাকে অসম সম্পৰ্কে যিখিনি লিখি থৈছে এখন কিতাপ সেইখিনি তাতেই সোমাই গৈছে সেইকাৰণে আমাৰ কাৰণে এখন কিতাপ ডিছকাভাৰী অফ আছাম বুলি এই কিতাপখন আমাৰ কাৰণে মানে মূল্যৱান ছেপাৰেটটোও হৈছে আৰু ইয়াতে ৰচনাৱলীত পোৱা যায় দণ্ডনাথ কলিতাৰ ৰচনাৱলী এনেকৈ ৰচনাৱলীখিনি আছে তলত মই এই ষ্টিফেন গ্ৰীণব্লাট আদিৰ কিতাপ ৰাখিছোঁ নিউ হিষ্টৰিচিজম ন'ম চমস্কি ইয়াত আছে তাৰপিছত এনেকৈ আছে আৰু আমাৰ হেৰিৰ কিতাপ তেওঁৰ কিতাপৰ পিছে বেলেগতো আছে মোৰ এই উম্বাৰ্টো ইক'ৰ এইকেইখন আপোনাৰ অন আগলিনেছ দ্য ইনফিনিটি অফ লিষ্টছ এণ্ড অন বিউটি এইবিলাক এইকেইখন কিতাপ একেলগে ৰখা আছে ইয়াতে পিছত আৰু তলত কি কয় ইকৰ কিতাপ সিফালে আছে বেলেগ আলমাৰীত আছে তাৰপিছত এইখিনি গ'ল এইখিনি মোৰ হ'ল এই আপোনাৰ হেৰি নৰ্টন ক্লাছিক্স নৰ্টন এডিশ্যন চৰি তাতে মানে এইবোৰ ক্ৰিটিকেল এডিশ্যনছ নৰ্টনৰ এইখিনি হ'ল কেম্ব্ৰিজ কোম্পেনিয়ন প্ৰথম অৱস্থাত মই খুব কিনিছিলোঁ এতিয়া বাদ দিলোঁ কেলৈ যথেষ্ট দাম আজিকালিতো ৩,০০০ মানকৈ পৰে তেতিয়া আমি কিন্তু ২,০০০ মানকৈ কিনিছোঁ গতিকে বহুত পইচা সোমাই থাকে এইখিনিতে ধৰক ১০,০০০ টকা সোমাই যায় বা ২০,০০০ টকা সোমাই যায় ধেমালি নহয় আৰু আজিকালি কিনিবলৈ এইকাৰণে বাদ দিলোঁ যে সাধাৰণতে এইবিলাক আজিকালি অনলাইন অকণমান খুচৰি থাকিলে পোৱা যায় পঢ়িবলৈ পোৱা যায় গতিকে এইখিনি তাতে আছে কেম্ব্ৰিজ কোম্পেনিয়নছ আকৌ ইয়াত আছে গৈ এই চিৰিজটো আপুনি জানে চাগে এবং এইখিনি বাংলা ভাষাৰ কিন্তু অত্যন্ত ভাল কালেকশ্যন দেই মানে আৰু তেখেতসকলে তাৰমানে এটা কি আমাৰ বাঙালী অনুবাদকসকলৰ এটা বিষয় তেওঁলোকে অৰিজিনেল ভাষাৰ পৰা অনুবাদ কৰে গতিকে সেইটো কিছু ক্ষেত্ৰত ইংৰাজী অনুবাদৰ সমানেই মূল্যৱান হৈ পৰে তো এইখন হামলেটৰ ওপৰত এনেকুৱা ধৰণৰ এইটো এটা গোটেই চিৰিজটোৰ যিখিনি পাইছোঁ মই সেইখিনি ল'বলৈ ঠিক কৰিছোঁ কিতাপবোৰ কিমান খেলি মেলি হৈ থাকে তাৰ মই এটা উদাহৰণ দিওঁ ইয়াত ধৰক আপুনি কেনেকৈ গম পাব যে এইটো এবাং মুছাইৰ লগত কি কিতাপ আছে যে আমাৰ আপোনালোকৰ নগাঁৱৰ মহেন্দ্ৰ ওচৰৰ সম্বৰ্ধনা জনা বুলি উলিওৱা কিতাপখন গতিকে মোৰ মনত আছে কাৰণে মই ইয়াত বিচাৰি পাম বেলেগ মানুহ আহি পটকৈ নাপাবই তাৰমানে এইখন তেখেতৰ মানে সম্বৰ্ধনাৰ কাৰণে সম্বৰ্ধনা জনাইছিলে জাগিৰোড কলেজত আৰু এইখন কিতাপ তেখেতসকলে উলিয়াইছিলে আৰু ইয়াতে অকণমান বাংলা ভাষাৰ কিতাপো আছে বুদ্ধদেৱ বসুৰ শ্ৰেষ্ঠ কবিতা বিষ্ণুদেৱৰ শ্ৰেষ্ঠ কবিতা শক্তি চট্টোপাধ্যায় এনেকৈ শ্ৰেষ্ঠ কবিতাৰ চিৰিজটো এইখিনিতে অলপ আছে আৰু এইখন পঢ়ি বৰ ভাল লাগে ভালোবাসাৰ বাৰান্দা নৱনীতা দেৱসেনৰ ইয়াত আছে অসমৰ বিষয়েও ইয়াত আছে তেখেতৰ অসমীয়া লেখকসকলৰ লগতো এটা মানে ভাল সম্পৰ্ক আছিলে আৰু এই দুখন কিতাপ মানে মই বৰ মূল্যৱান বুলি ভাবোঁ অৰুণ মিত্ৰৰ প্ৰবন্ধ সংগ্ৰহ ভলিউম 1 and 2 এখন আন এজন ফৰাচীবিদ অৰুণ মিত্ৰৰ দৰে এজন ফৰাচীবিদ চিন্ময় গুহাই সম্পাদনা কৰি উলিয়াইছে তো এইবিলাক কিতাপ আৰু চিন্ময় গুহৰ বেলেগ কিতাপ মোৰ এইখিনিত থোৱা আছে তেখেতে সাহিত্য একাডেমী বঁটাও পাইছে হয় আৰু ইয়াত মোৰ এই দুটাত মোৰ কিছু মানে ভাল লগা উপন্যাসৰ কিতাপ মই ইয়াত থৈছোঁ চেলবন ৰুছদি হওক নাইপল হওক ইছমাইল কাদাৰী পঢ়িব মোৰ বৰ ভাল লাগে তেখেতৰ ভালেকেইখন কিতাপ মোৰ আছে পঢ়িছোঁ তাৰপিছত এইবোৰ ল'ৰা ছোৱালী আঁকি দিয়ে আমাক কলেজত অৰাণ পামুক আছে এই নাইপল এনেকৈ ইয়াত থোৱা আছে মোৰ কামি অমিতাভ ঘোষ তাৰপিছত মাৰ্কেজৰ এইখিনি আছে হাৰ্টা মুলাৰ কোৱেটজি এনেকৈ এইখিনি প্ৰায়বিলাক এইবিলাক নোবেল প্ৰাইজ পোৱা মানুহ আমাৰ হানকাং এডৱাৰ্ড ছেইডৰ কিতাপখিনি ইয়াত আছে এডৱাৰ্ড ছেইডৰ কিতাপ ওপৰতো আছে দেই এডৱাৰ্ড ছেইড মানে মই বৰ পঢ়োঁ মোৰ ভাল লাগে আৰু ভাৰতত বা অসমত তেখেতৰ বিষয়ে চৰ্চা হোৱাটো প্ৰয়োজনীয় বুলি ভাবোঁ বিভিন্ন কাৰণত এডৱাৰ্ড ছেইডৰ কিতাপবিলাক মোৰ ইয়াত থোৱা আছে আৰু ওপৰতো থোৱা আছে মই অসমীয়া বিশ্বকোষত এডৱাৰ্ড ছেইডৰ ওপৰত লিখিছিলোঁ এটা প্ৰৱেশিকা এটা তাৰপিছত এখন বানু মুস্তাক হাৰ্টলেম মই পঢ়ি বৰ ভাল নাপালোঁ পিছে দেই মই আপোনাৰ লগত কথাটো পাতিছোঁ যা হওক নিশ্চয় ভাল কিতাপ নহ'লে কিমান এৱাৰ্ড ইমান ডাঙৰ এৱাৰ্ড কেনেকৈ পাব কিন্তু আমি হয়তো তাত গুণ মল বুজিব পৰা নাই মিছেল ফুকৰ কিতাপ আকৌ ইয়াতো ওলাইছেহি ৰল এৱাৰ্ড এইখিনি আছে আৰু এইবিলাক এই নিউ ক্ৰিটিকেল ইডিয়ম তাৰপিছত তললৈও কিবাকিবি কিতাপ আছে আৰু এইবিলাক অন্যান্য তাতে পুৰণা কিতাপ মই মাজে মাজে দেখুৱাই যাম আপুনি এই দুখন কিতাপ মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট থাকোঁতে পাইছোঁ মানে তেতিয়া আমাৰ প্ৰি ইউনিভাৰ্চিটি বুলি কৈছোঁ দাদাই মোক গুৱাহাটীলৈ লৈ আহিছিলে ব'ল হায়াৰ ছেকেণ্ডেৰী পঢ়িবি গুৱাহাটীলৈ গৈ চাই কেনেকুৱা গুৱাহাটীখন গতিকে এয়া মোৰ চহীৰ সৈতে আছে জুন 1983 মই ক্লাছ 11
এখন ফ্ৰয়ডৰ জীৱনী আছিল ৰোনাল্ড ডব্লিউ ক্লাৰ্ক বিখ্যাত জীৱনীকাৰ আৰু এইখন হ'ল ডেভিড মেকলেণ্ড তেওঁতো কাৰ্ল মাৰ্ক্সৰ ওপৰত এজন বিশিষ্ট অথৰিটি আৰু তেওঁৰ এইখন মাৰ্ক্সৰ জীৱনী এইখনো 83 একেদিনাই কিনিছিলোঁ মই জীৱন আৰু কিনিছিলোঁ ইয়াত ষ্টাম্পটো নাই মই যিমান দূৰ মনত পৰে মই ৱেষ্টাৰ্ণ বুক ডিপোৰ পৰা আজিকালিতো বন্ধই হৈ গ'ল আজিকালি বন্ধ হৈ গ'ল মানুহজন ঢুকাল মোৰ মানুহজন ঢুকাল আৰু এইবিলাক আমি 10 টকাত কিনিছিলোঁ বুক ফেয়াৰ নট অফ ফ্ৰাইক দ্য গ্ৰেট কোড দ্য বাইবল এণ্ড লিটাৰেচাৰ এইবোৰ 10 টকাত কিনা এইটো কেতিয়া বুক ফেয়াৰত কিনিছিলোঁ মনত আছে মোৰ 1989 জানুৱাৰী 5 বুক ফেয়াৰ সময় 89 আমাৰ বুক ফেয়াৰ 84ত আৰম্ভ হৈছিলে এই প্ৰথমৰ ফালৰ বুক ফেয়াৰত আমাৰ চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ হেৰি কৰে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহি পেলাই এইখন কিনিছিলোঁ তেতিয়া হাতত ইউনিভাৰ্চিটি পঢ়া হোষ্টেলত থকা ল'ৰা বেছি পইচা নাই গতিকে সস্তাত পাই এইখন কিনা আছিলে এইখন 89ত কিনা কিতাপ এনেকৈ এইখিনি আৰু ইয়াত কিছুমান এই আলোচনী আৰু কিতাপ থোৱা আছে এইবোৰ আমাৰ সেই মোৰ ল'ৰা পঢ়িছিলে ছোৱালী পঢ়িছিলে অসম জাতীয় বিদ্যালয়ত তেওঁলোকৰ আলোচনীখন ভাল লাগে পঢ়ি সৰু ল'ৰা ছোৱালীয়ে লিখে তাৰপিছত আমাৰ অসম কলেজ শিক্ষক সন্থাই কিছুমান কিতাপ উলিয়াইছে কিতাপবোৰ কিছুমান ভালো দুই এখন কিতাপ এইখিনি মই ইয়াত থৈছোঁ আৰু ওপৰতো আছে অৱশ্যে এই তেনেকুৱা ধৰণৰ কিতাপ আৰু এইখিনি মানে মেগাজিন আৰু সেই স্মৃতি গ্ৰন্থ আমাৰ নৰ্থ ইষ্ট বুক ফেয়াৰ স্মৃতি গ্ৰন্থবিলাক গ্ৰন্থম বুলি ইয়াত আছে তাৰপিছত আটাইতকৈ আচৰিত কথা গ্ৰন্থমখন মোক আনি দিয়ে মোৰ কলেজৰ মানে কেণ্টিন যিজন ল'ৰাই চলায় তেওঁ তাতো খোৱা বোৱাৰ ব্যৱস্থা কৰে বুক ফেয়াৰত গতিকে তেওঁক মই সদায় কওঁ যে হেমেন তুমি মোৰ কাৰণে এইখন গোটাই দিবা একদম তেওঁ মানে নিয়মীয়াকৈ মোক দি আছে অত বছৰে আৰু এইবিলাক নাই এনেই পুৰণা কিতাপ যে লওঁ তাৰ কেতিয়াবা তলত থৈ দিয়া থাকে এইবিলাক এইখন ৰাছেল কাৰ্চনক আমি সাধাৰণতে চাইলেণ্ট স্প্ৰিঙৰ লেখক হিচাপে জানো এতিয়া আৰু কিতাপ আছে দ্য চি এৰাউণ্ড আছ এখন তাৰপিছত এইবোৰ এনেকৈ পুৰণা কিতাপ মই হেৰি পৰা কিনিছোঁ কিন্তু আচলতে পুৰণা কিতাপ কিনিলে আপুনি এইটো সমস্যা কেনেকৈ সমাধান কৰি নাজানো ইয়াৰ লগত পোক এটা আহে ঘৰৰ ভাল কিতাপ আপোনাৰ একদম তাক ৰ'দত দি পাৰিলে দৰৱ মাৰি ট্ৰিট কৰি বস্তুটো মানে জাতত উঠাব লগা হয় ক'বলৈ গ'লে নিজৰ ঘৰৰ কিতাপৰ লগত লগা হয় এইখনো মই ক'ৰবাত পাই কালি আনি থৈছোঁ চন্দ্ৰপ্ৰসাদ শইকীয়া সম্বৰ্ধনা গ্ৰন্থ ভাল ভাল মানুহে লিখা এইখনো সেই পুৰণা কিতাপ কাৰণে মই অকণমান বেলেগে তাক ৰাখিছোঁ আৰু এই মেগাজিন টেগাজিন আছে ইয়াতো অকণমান কিতাপ থোৱা হৈছে এইখন দ্য কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া তাৰে 6টা ভলিউম ইয়াত আছে ইয়াতো আমাৰ হেৰিহঁতেও লিখিছিলে কৃষ্ণকান্ত সন্দিকৈ লিখিছিলে ৰাজমোহন নাথ এই তিনিজন অসমীয়া মানুহৰ তাত হেৰি আছে কৃষ্ণকান্ত সন্দিকৈ মহেশ্বৰ নেওগ আৰু ৰাজমোহন নাথ তাৰপিছত এই প্ৰিন্সটন এনচাইক্লোপিডিয়া পয়েট্ৰি এণ্ড পয়েট্ৰি সেইখন আছে কবিতাৰ পাঠকৰ কাৰণে মানে অৱশ্য পাঠ্য গ্ৰন্থ ইয়াৰে বিভিন্ন এডিশ্যন ওলাই থাকে মোৰ তাত 2টা এডিশ্যন আছে এইখন এস্থেটিক্স বুলি বিভিন্ন ৰচনাৰ সংকলন আৰু এনেকৈ হিষ্ট্ৰী অফ ৱেষ্টাৰ্ণ ফিলচফি এখন এণ্টনি কেনিৰ ইলাষ্ট্ৰেটেড এডিশ্যন তাৰপিছত এইখিনি আমাৰ সাহিত্য একাডেমীৰ কিতাপ ইণ্ডিয়ান লিটাৰেচাৰ ইণ্ডিয়ান লিটাৰেচাৰ কালিদাসৰ 2টা ভলিউমত চন্দ্ৰাৰ্জন হ'ল আমাৰ বি ৰাজনৰ পত্নী অধ্যাপক বি ৰাজনৰ পত্নী আৰু এই তিলোত্তমা ৰাজন বুলি তেখেতো বৰ বিখ্যাত ইংৰাজী শিক্ষক তেখেতৰ মাক এই সংস্কৃতৰ পৰা অনুবাদ কৰিছিল তেখেতো এগৰাকী বিদুষী মহিলা আপোনালোক আহোঁতে মই এইখন পঢ়ি আছিলোঁ আৰম্ভ কৰিছোঁ ইয়াত মই হেৰি ঘাইকৈ নীলমণি ফুকন অজিত বৰুৱা হীৰেণ ভট্টাচাৰ্য তিনিজন মোৰ প্ৰিয় কবি আৰু আছে বৰ প্ৰিয় কবি নৱকান্ত বৰুৱাচাৰ্য আছে এই সকলো কিতাপবিলাক মই ইয়াত ৰাখিছোঁ আৰু লগে লগে কিছুমান কিতাপ ৰাখিছোঁ যেনে ধৰক এইখন এইবিলাক কিতাপ হীৰেণ ভট্টাচাৰ্যৰ হাতৰ কিতাপ তেওঁ তেখেতক দিছিলে হীৰেণ গোহাঁইচাৰে দিছিলে এইবোৰ মই একেলগে এইখন ফটো দিছিলে দুদিনমান আগতে যে এইফালে বেংগলী কবি চট্টোপাধ্যায় তাৰপিছত এনেকৈ মই ৰাখিছোঁ এইখন এখন ধৰক মামণি ৰূপচন্দ্ৰ গোস্বামী বাইদেৱে দিছিলে এইকেইখন মোৰ হাতত থাকি গ'ল আৰু তেখেতসকলৰ পৰিয়ালৰ পৰা মই সংগ্ৰহ কৰিছোঁ আৰু এইখন হ'ল মোৰ আচলতে প্ৰথম কিতাপ কিনা জীৱনত মোটামুটি এইখন মই কিনিছিলোঁ 1974 চনত নলবাৰীত আছিলোঁ আমি তেতিয়া 74 চনত দেউতাই পইচা দিছিল মই আনিছিলোঁগৈ আৰু এইখন আপোনাৰ 74 চনত 69 চনত কিতাপ মূল্য 75 পইচা এইখন হ'ল আপোনাৰ মতিলাল নেহেৰুৰ জীৱনী লিখিছিলে হেৰিয়ে কমলেশ্বৰ চলিহাই আৰু তেতিয়া মই কোন শ্ৰেণীত পঢ়োঁ জানে এই যে আমাৰ কয় যে প্ৰথম দ্বিতীয় শ্ৰেণীত দ্বিতীয় শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ বায়'গ্ৰাফি পঢ়াৰ তেতিয়া মানে জীৱনী পঢ়ি বৰ ভাল লাগিছিল আৰু জীৱনী মই তেতিয়া মোক দেউতাহঁতে আনি দিছিলোঁ একদম ভাল লাগে থৈ দিছিলোঁ সেইকাৰণে প্ৰথমৰ কিতাপ বুলি ক'ব পাৰি তাৰপিছত এইখিনি মানে বিভিন্ন কবিৰ কিতাপ আছে কেশৱ মহন্তৰ গীত সমগ্ৰ কেশৱ মহন্তৰ আত্মজীৱনীখন ইয়াত একেলগে থৈছোঁ জীৱনদাৰ ট্ৰান্সলেশ্যনো দেখিলোঁ হয় জীৱনদাৰ ট্ৰান্সলেশ্যন এইখন আছে তাৰপিছত জীৱন নৰহৰ তাৰপিছত এইখিনি আপোনাৰ এই হেৰি কিতাপ
জয়ন্ত মহাপাত্ৰ আৰু আপুনি মোক বগে অনুবাদৰ কথা কৈ থাকে এই আগতে জয়ন্ত মহাপাত্ৰৰ মেগাজিনত মই অনুবাদ কৰিছিলোঁ এই দুখনত মই ওলাইছিলোঁ এই চন্দ্ৰভাগাত দুটা সংখ্যাত মানে খুব বিখ্যাত আছিলে তেওঁ খুব মানে যত্ন সহকাৰে এইখন এডিট কৰি উলিয়াইছিলে তাৰপিছত আৰু এখন টেইলছ ফ্ৰম শেক্সপিয়াৰ গুৱাহাটীৰ পৰা ওলাইছিলে তাৰ পাতনিটো মই লিখি দিছিলোঁ পাতনিটো মই লিখি দিছিলোঁ তেওঁলোকে কোনে কৰা এইখনেই আমাৰ অন্বেষাই কৰিছিলে এইখন মোৰ চকুত পৰা নাছিল পাতনিটো মই লিখিছোঁ এনেকৈ আৰু এইখিনি পুৰণা কিতাপ চাই হয়তো ভাল পাব এইখন হ'ল পুৰণি সাহিত্যৰ পাৰিজাত অতুল চন্দ্ৰ হাজৰিকা আমি সৰুতে পঢ়িছিলোঁ এইখনো সেই জ্যোতিৰ কিতাপহে আছিলে জ্যোতি প্ৰকাশ কৰ্ম একাডেমী এটা পুৰণা একেবাৰে প্ৰথমতে নামটো তেনেকুৱা আছিল এইখন আছে তাৰপিছত আৰু কি কি পুৰণা কিতাপ আছে আপোনালোকে চাই দিয়ক বেণুধৰ ৰাজখোৱাৰ 1931 1933 কাণখোৱা বেণুধৰ ৰাজখোৱাৰ এইখন সূৰ্য কুমাৰ ভূঞাৰ ত্ৰিপদী মেজুমদাৰ অসম আক্ৰমণ এইবিলাক পুৰণা কিতাপ চানেকি জ্ঞানভাবীৰাম বৰুৱা আপোনালোকৰ নগাঁও সাহিত্য সভাই উলিয়াইছিল এখন অসমীয়া পুথিৰ তালিকা উলিয়াইছিলে বেণুধৰ ৰাজখোৱাই 1925 চনত এখন 1925 চনলৈকে ওলোৱা অসমীয়া কিতাপৰ এখন তালিকা তাৰপিছত মূল্যৱান তাৰ ঐতিহাসিক নিশ্চয় মূল্য আছে তাৰপিছত এইখন হ'ল বেণুধৰ ৰাজখোৱাৰ কিতাপ 1913 চনৰ নোটছ অন দ্য চিলহেটি ডায়ালেক্ট এইখনৰ কথা শুনি এইখন মানে পাই যে মই নাজানিছিলোঁ হিষ্টৰিকেল স্কেচেছ অফ অল্ড আছাম এইখন 1917 চনৰ কিতাপ এই কিতাপখিনি মোক মানে সংগ্ৰহ কৰি আনি দিছে মোৰ মানে ভাতৃপ্ৰতিম মনজিত ৰাজখোৱাৰ মনজিতে ক'ৰবাত দুকপি কিতাপ পালে মানে তেওঁ মোলৈ একপি লৈ আহে নিজলৈও আনে আৰু মোলৈও আনে মোক বহুত কিতাপ দি সহায় কৰিছে ময়ো তেওঁক কিছুমান পুৰণা কিতাপ আমি কাৰ্বি আংলঙত পঢ়িছিলোঁ নহয় আমি তেতিয়া কাৰ্বি ভাষা শিকিব লগা হৈছিলে এলপিছিলোঁ এইখন লংকাম তেৰণ বুলি তেখেতসকলৰ কাৰ্বি লেখক তেখেতসকলে এই কিতাপখন উলিয়াইছে আমি প্ৰথমতে পঢ়িছিলোঁ আৰু এইখন মহেশ্বৰ নাগৰ গীতি সাহিত্য এইখন অসমীয়া গীতি সাহিত্যৰ প্ৰথম মানে অন্নদেৱী বৰকটকীৰ বিয়া নামৰ কিতাপ ৰত্নমুকুট সত্যেন বৰকটকীয়ে অনুবাদ কৰিছিলে কানাল দাইলৰ গল্প তাৰপিছত এইখন হ'ল আপুনি জানেই এইখন এস্কেপেড যাব মেজিষ্ট্ৰেট এইখন এছ বৰকটকীৰ এইখন আমাৰ এই এতিয়া নতুন এডিশ্যন এটা ওলাব বুলি শুনিছোঁ মীনাক্ষী বায়ে কিবা এটা ব্যৱস্থা কৰিছে তেখেতৰ ভতিজাক এইখিনি পুৰণা কিতাপ কামৰূপীয়া বিয়া গীত মানে ল'ৰা ছোৱালী বিয়া পাতিলে লাগিব বুলি মই বিয়া গীতৰ বিভিন্ন মই মানে সংগ্ৰহ কৰি থৈছোঁ এখন কামৰূপীয়া বিয়া গীত জ্ঞান মালিনী মফিদুল আহমেদ হাজৰিকা এইটো প্ৰথম এডিশ্যনটো নহয় এইটো তৃতীয়টো হ'ব লাগে মোৰ যিমান দূৰ মনত নৱম সংস্কৰণ 1959 সেইখিনি মই যথেষ্ট চলিছিল হয় ভাষাটো বেলেগ ভাষাও বেলেগ আছিল তাতে এটা আধ্যাত্মিকতা আছিল অদ্ভুত ৰামায়ণ এইবোৰ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন অদ্ভুত ৰামায়ণ তাৰপিছত খাচিয়েন জয়ন্তীয়া হিলছ আছামেৰী বেণুধৰ ৰাজখোৱাৰ এইখন খুব ইণ্টাৰেষ্টিং কিতাপ ফক ছংছ অফ দ্য বডোজ মোহিনী মোহন ব্ৰহ্মই উলিয়াইছিলে গুৱাহাটী বিশ্ববিদ্যালয় আদি কথা এইখনৰ নতুন এটা ৰিপ্ৰিণ্ট ওলাইছে হৰেন্দ্ৰনাথ কলিতাৰ এইখিনি কিতাপ ৰবিনচন ক্ৰুছ আমাৰ বেণুধৰ সময়ে অনুবাদ কৰিছে চন্দ্ৰামিত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ কিতাপ এইখিনি হ'ল পুৰণা কিতাপ পিছত ভালকৈ থ'ব লাগিব আপোনালোকক দেখুৱাই গ'লোঁ পিছত এইখিনি হ'ল এনেকৈ আৰু কিতাপ এইবোৰ আৰু পুৰণা কিতাপ আছে কিছু এইখিনি মহিলা সন্মিলনী দ্বিতীয় বৰ্ষিকাৰ ৰত্নকুমাৰী ৰাজখোৱানী তেখেত বৰ বিখ্যাত বক্তৃতা ৰত্নকুমাৰী ৰাজখোৱানী বক্তৃতা আদৰণি সমিতিৰ এইখন আছে বনমালা বেণুধৰ ৰাজখোৱাৰ এইখিনি বেণুধৰ ৰাজখোৱাৰ কিছুমান কিতাপ মোক এই মনজিতে আনি দিছে মই থৈছোঁ অলপ ৰিপেয়াৰ কৰিব লগা আছে তাক অলপ মানে এইখিনি একেলগে এইখিনি এই কাণখোৱাৰ অনুবাদো কৰিছিলে তেখেতে এখন 1920 চনত ওলাইছিলে 100 বছৰ বেছি দিন হৈছে এইখিনিও আছে এইখিনিও ভালকৈ ব্যৱস্থা কৰিব লাগিব আৰু 2-3খন কিতাপ দেখুৱাই সামৰি নিয়া এইবিলাকো বেণুধৰ ৰাজখোৱাৰ কিতাপ মই প্ৰেছলৈ নি কাটি মেলি একো ঠিক ঠাক কৰিছোঁ তাৰমানে আৰু চাব ৰ'ব আৰু এই দুখন কিতাপ দেখুৱাওঁ এটা বেলেগ ধৰণৰ এটা ৰেফাৰেঞ্চ আছে এই কিতাপখন ৰুক্মিণীহৰণ নাথ আমাৰ অম্বিকানাথ বৰা নহয় তেখেত কেলকাতা ইউনিভাৰ্চিটি অসমীয়া তেখেতৰ কিতাপ অসমীয়াৰ যে প্ৰথম অধ্যাপক কলিকতা বিশ্ববিদ্যালয় আৰু এই কিতাপখন মোৰ কাৰণে মূল্যৱান কাৰণ এইখন আমাৰ মহেশ্বৰ নেওগ ছাৰে 56 চনত মোৰ শহুৰ দেউতাক বিয়াৰ দিনা উপহাৰ দিছিলে গৌতম বুদ্ধ আমাৰ কুমাৰাস্বামীৰ এইখন আনন্দ কুমাৰ স্বামী খুব বিখ্যাত কিতাপ গৌতম বুদ্ধ আনন্দ কুমাৰ স্বামীৰ কিতাপ এইখন এখন আৰু এখন পুৰণা কিতাপ মই আপোনাক দেখুৱাওঁ এইবিলাক পিছত মই ভালকৈ থ'ম
এতিয়া অকণমান ইফাল সিফাল হৈছে, পিছত ভালকৈ থ'ব লাগিব। এইখন এখন পুৰণা কিতাপ, এইখন তাৰমানে প্ৰাইজ পাইছিলে। পাৰিজাত সংঘই তেজপুৰত হেৰি কৰা জয়মতী উৎসৱ পাতিছিলে। তাত এই জয়মতী ভাওত মানে ভাওনাত পাৰ্ট লৈছিলে মোৰ শাহু প্ৰীতি বৰুৱাই। তেখেতক প্ৰথম পুৰস্কাৰ দিয়া হৈছিলে এইখন। বহুত দিন আগৰ কিতাপ। আৰু এইবোৰ কিতাপ আছে। আমাৰ চপলা বুকষ্টলৰ কিতাপবিলাক আছে পুৰণা। চপলা বুকষ্টলৰ কিতাপ ভালেখিনি আছে। এইখন ভাৰ্জিন চইল পুৰণা অনুবাদ। এইখিনি পুৰণা। কুমাৰী পৃথিৱী বুলি অনুবাদ হৈছে এইখন ইয়াত মই আলোচনীবোৰ তলত দেখুৱাইছিলোঁ যদিও ইয়াতো কিছু আলোচনী কথা গুৱাহাটীবিলাক এইবিলাকৰ আচলতে চাইজটোৰ কাৰণে ৰখাটো দিগদাৰ। আকৃতিটো আমাৰ ইলাষ্ট্ৰেটেড উইকলিৰ নিচিনা তাতকৈও অলপ বেলেগ চাইজ দীঘলীয়া। কিন্তু ইয়াতে মই ৰাখিছোঁ, মই এইটোতো গোটেই সংখ্যাবোৰ বান্ধি ৰাখিছোঁ। যিমান এই চাইজৰ সংখ্যা মোৰ হাতত আছিল গোটেইখিনি মই বান্ধি ৰাখিছোঁ ইলাষ্ট্ৰেটেড উইকলি অফ ইণ্ডিয়া। তাৰপিছত এইখনো কথা গুৱাহাটী। তাৰপিছত মোৰ কিছুমান পুৰণা মেগাজিন ইয়াত 2-এখন বন্ধা আছে, তলতো আছিলে। এইবোৰ হ'ল আকাশ বুলি এখন সৰু ল'ৰা ছোৱালী আলোচনী ওলাইছিল নহয়, এইখনো মই তেনেকৈ 2টা ভলিউমত বান্ধি ৰাখিছোঁ। তাৰপিছত এইবোৰ কথা গুৱাহাটী। আৰু আপুনি পুৰণা আলোচনী ইয়াত পাব। এইকেইখন 2খন পুৰণা কিতাপ মই দেখুৱাওঁ আৰু ক'ৰ পৰা পাইছোঁ এইটোও এটা কথা। এইখন হ'ল এলিছ ইন ৱাণ্ডাৰলেণ্ড। এইখন 1948 চনৰ এটা এডিশ্যন। এইটো বৰ বিখ্যাত এডিশ্যন, মানে ৱেভাৰলি বুক কোম্পানী লণ্ডনৰ তেওঁলোকে উলিয়াইছিলে। ৱেভাৰলি বুক ইলাষ্ট্ৰেশ্যনবিলাক এইবোৰ এজন ডাঙৰ আৰ্টিষ্টে ইলাষ্ট্ৰেশ্যন কৰিছিলে, বৰ ধুনীয়া লাগে। এই পাৰ্চনেল কপিটো মই পাইছোঁ মোৰ শহুৰ দেউতাৰ ঘৰত। আৰু এই কপিটো আছিল আমাৰ যে গীতিকাৰ আছিল জয়ন্ত বৰুৱা। জয়ন্ত বৰুৱা মোৰ খুৰা শহুৰ হয়। এই খুৰা শহুৰৰ নিজা কপি আছিলে এইটো। আৰু তেখেতৰ নাম আৰু হয়তো চহীও ইয়াত থাকিব পাৰে, মই পাহৰিছোঁ। এই এনেকৈ তেখেতে লিখি থৈছে, কুমাৰ জয়ন্ত বৰুৱা, তেজপুৰ গভমেণ্ট AC স্কুল, দৰং আছাম। সৰুতে কিনা। তেখেত তেতিয়া ক্লাছ 10ৰ ছাত্ৰ আছিল। এনেকুৱা ধৰণৰ ইলাষ্ট্ৰেটেড এডিশ্যন। তাৰপিছত এইখন তুৰ্গেনেভৰ এখন উপন্যাস, পুৰণি হেৰি। আগৰ দিনত ইলাষ্ট্ৰেশ্যনবোৰ এনেকৈ ডাঙৰ ডাঙৰকৈ আছিল নহয় ছবিবোৰ। ৰাছিয়ান, এইখন ৰাছিয়ান। তাৰপিছত এইখিনি মোৰ পুৰণা ৰামধেনু আৰু বাঁহী। বাঁহী মানে এই হেৰি এই দুখন কি আছে চাই লওঁ আগতে। পুৰণা আলোচনী মই বিভিন্ন সূত্ৰৰ পৰা পালে লৈ আহোঁ। যেনে ধৰক এইখন হ'ল পাৰিজাত সংঘ তেজপুৰৰ পাৰিজাত বুলি এখন আলোচনী ওলাইছিলে, সম্পাদক আছিলে দীননাথ শৰ্মা। এইটো আপোনাৰ চন হিচাপত 41, 42, 43 এনেকুৱা। এই 3টা ইছ্যু মোৰ তাত আছে, 3টা ইছ্যু সেয়া। আৰু এইখন হ'ল, এইখন আপুনি জানিব, প্ৰেচিডেঞ্চি কলেজ পত্ৰিকা। এইখনত আমাৰ এইখনত বৰ বিখ্যাত মানুহ আছিলে অমল ভট্টাচাৰ্য, তেখেত সম্পাদনী সমিতিৰ এই এপ্ৰিল 1959। আৰু সেই সময়ত আমাৰ গোহাঁই ছাৰো তাৰ হয়, তেখেতে কিতাপবিলাকৰ হাৰ্ড বাউণ্ডটো ফালি পেলাই নহয়, ফালি পেলাই তেখেতে উলিয়ায়। কাৰণ হাৰ্ড বাইণ্ডিং হ'লে তেখেতৰ মতে মানে পোক আহে। ইয়াতে ঢুকাল মানুহজন। তেখেতৰ কিতাপবিলাক এতিয়াও কলিকতাৰ মানে ছেকেণ্ড হেণ্ড দোকানবিলাকত পোৱা যায়। আমাৰ হীৰেণ গোহাঁই ছাৰৰ প্ৰবন্ধ এটাও ইয়াত আছে। আৰু এয়া তাৰপিছত এয়া হ'ল, এইবোৰ ক'ৰ পৰা পাইছোঁ মই লিখিও থৈছোঁ। এইখিনি ৰামধেনু 1964 চনৰ। এয়া মোৰ মহা এজন আছে গণেশ ঠাকুৰ বুলি, তেখেত ঢুকাল। তেখেতৰ ঘৰৰ পৰা তেখেতৰ ল'ৰাই মোক ক'লে, তই লৈ যা, তোৰ হাতত ৰাখিবি। মোৰ দাদাই হয়, দাদাই মোক দি দিলে ৰামধেনু 1964। এইখন 63 চনৰ একে ঠাইৰ পৰাই মই সংগ্ৰহ কৰিছোঁ, স্বৰ্গীয় গণেশ ঠাকুৰৰ ঘৰৰ পৰা সংগৃহীত। আৰু এইখন মই প্ৰীতি বৰুৱা মোৰ শাহুৱাইৰ ব্যক্তিগত কালেকশ্যনৰ পৰা লৈছোঁ, ৰামধেনু 50-51। এইখিনি 50-51 চনৰ ৰামধেনু। এইখিনি ইয়াত আছে। তাৰপিছত আপোনাৰ এইখিনি বাঁহী মানে এইখন বেজবৰুৱাৰ বাঁহীখন নহয়। বেজবৰুৱা ঢুকোৱাৰ পিছত এই যে মাধৱ চন্দ্ৰ বেজবৰুৱাই উলিয়ালে সেই বাঁহীখিনি 1939 চনৰ। এইখনো মই প্ৰীতি বৰুৱা তেখেতৰ ব্যক্তিগত সংগ্ৰহৰ পৰা পাইছোঁ। এইখন হ'ল ঘৰ জেউতী, মহিলা আলোচনী ঘৰ জেউতী। আপোনালোকে জানে 1850 পুহ। এইখনৰ কিছু সংখ্যা মোৰ হাতত, ইয়াতে 12টা নে 14টা সংখ্যা মোৰ হাতত আছে। এতিয়া আলোচনীখনৰ মান যথেষ্ট উচ্চ আছিল দেই। মহিলাৰ আলোচনী তেতিয়া ইমান ভাল ভাল প্ৰবন্ধ পাতি ওলাইছিল। এইখন অৱশ্যে আজিকালি এই অপৰ্ণা মহন্তৰ বাইদেৱে হেৰি কৰি পেলাই প্ৰকাশন পৰিষদৰ পৰা উলিয়াইছে গোটেইখন। এইখিনি ঘৰ জেউতী, এইখিনি ঘৰ জেউতী। কনকলতা চলিহা, কমলালয়া কাকতি তেখেতসকলৰ সম্পাদনাত ওলাইছিল ডিব্ৰুগড়ৰ পৰা, তাৰ শিৱসাগৰৰ পৰা।
তাৰপিছত এইখিনিও ৰামধেনু 62-63 এইখিনিও মই মানে আমাৰ গণেশ ঠাকুৰ মোৰ মহাৰ পৰা নহয় মহা ঢুকোৱাৰ পিছত ঘৰৰ পৰা মই পাইছোঁ তেখেতসকলে মোক উপহাৰ হিচাপে দি মোক উপকৃত কৰিছে কৃতজ্ঞ কৰিছে তাৰপিছত এইখিনি আপোনাৰ বিভিন্ন ধৰণৰ কিতাপ ৰচনাৱলীবোৰ আছে ৰচনাৱলী তাৰপিছত এয়া গায়ত্ৰী বিভাগৰ কিতাপখিনি মই ইয়াত ৰাখিছোঁ আৰু তেখেতৰ বেংগলী কিতাপখিনি মই মানে পঢ়িছোঁ বাংলাটো তেখেতৰ অলপ বেলেগ ধৰণৰ এইখিনি গায়ত্ৰী বিভাগৰ কিতাপ একেলগে ৰখাৰ চেষ্টা কৰিছোঁ যিমান দূৰ পাৰি আৰু এইখিনি নেহেৰু সম্পৰ্কীয় কিতাপ তাৰপিছত এইখিনি আকৌ ৰচনাৱলী আহিলে আমাৰ অসমীয়া লেখকসকলৰ ৰচনাৱলী অৱশ্যে বাংলা যদুনাথ চৰকাৰৰ ৰচনাৱলীও আছে এইখিনি বস্তু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিতাপখিনিটো তলত আছিলে আপোনালোকে চাইছিলে তলৰ মহলাত ইয়াতো কিছু আছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ আৰু এই মানুহজন হেমেন্দ্ৰনাথ ঠাকুৰ তেখেত আছিলে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ শহুৰেক আৰু তেখেতৰ এখন সৰুকৈ জীৱনী ওলাইছে ঠাকুৰবাৰী হেমেন্দ্ৰনাথ বুলি আচলতে লক্ষ্মীনাথ বেজবৰুৱাৰ মানুহে তেখেতে লক্ষ্মীনাথ বেজবৰুৱাইতো নিশ্চয় শহুৰেকৰ কিতাপ পত্ৰ পঢ়িছিল আৰু এখেত বিজ্ঞানী আছিলে তেখেতৰ প্ৰভাৱ কিবা পৰিছিল নেকি সেইটো আমাৰ নতুন গৱেষকসকলে আচলতে চাব পাৰে কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত দেই হেমেন্দ্ৰনাথৰ এই দুখন এখন তেওঁৰ ৰচনাৱলী আৰু এইখন তেওঁ খুব বেছি ৰচনাৱলীৰ হেৰিয়েই কয় ৰচনা সংগ্ৰহৰ আকৃতিটোতে আপোনাক ক'ব যে বৰ বেছি লিখা নাছিলে এইখন তেখেতৰ জীৱনী তাৰপিছত কেতিয়াবা এয়া আপোনাৰ আবু ছৈদ আইয়ুবৰ আধুনিকতা আৰু ৰবীন্দ্ৰনাথৰ ইংৰাজী অনুবাদ অমিতাভ ৰয়ে কৰিছে এইখন বাংলা খুব ভাল বাংলাখনো মোৰ তাত আছে সাহিত্য তেখেতেতো ৰবীন্দ্ৰনাথৰ প্ৰেমত পৰিয়ে বাংলা শিকিলে তেওঁৰ কবিতাৰ প্ৰেমত পৰি আৰু এইবিলাক ৰবীন্দ্ৰনাথ সম্পৰ্কীয় কিবা সব্যসাচী ভট্টাচাৰ্যই লিখা ৰবীন্দ্ৰনাথৰ বিষয়ে কিতাপ ইত্যাদি খেতিমোহন সেনৰ ৰবীন্দ্ৰনাথ শান্তি নিকেতন খেতিমোহনটো আমাৰ ককাক আছে অমৰ্ত্য সেনৰ তাৰপিছত এই চিন্ময় গোহাঁই তেওঁলোকৰ ৰচনা অনুবাদ কৰিছে সম্পাদনা কৰিছে ইত্যাদি এইখন মই কালিহে পাইছোঁ এখন কালি আনিছোঁ পুৰণা কিতাপ মোৰ নাছিলে এনেকৰ অফ গ্ৰীণ গ্ৰাছ বুদ্ধদেৱ বসুৰ ইংৰাজী লেখনিৰ সংগ্ৰহ তাৰপিছত এইখিনি এই কিতাপখন ইংলিছ লেংগুৱেজ কেম্ব্ৰিজ এনচাইক্লোপিডিয়া আৰু ডেভিড ক্ৰিছলাৰ আৰু এইখন ডেভিড ক্ৰিছলাৰ জেনেৰেল মানে লেংগুৱেজৰ এনচাইক্লোপিডিয়া দুখন আমি বৰ আগ্ৰহেৰে কিনিছিলোঁ তেতিয়া দিনত 1000 টকা দিছিলোঁ আমি ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে আৰু পুৰণা কিতাপ গুৱাহাটীলৈ প্ৰথম এডভান্স বুক চেণ্টাৰ বুলি এখন দোকান আছিলে এই লহকৰ বুলি তেজপুৰৰ তেখেতৰ এই তাৰ পৰা কিনিছিলোঁ ভাল ভাল কিতাপ আনিছিলে এইখিনি নৱকান্ত বৰুৱা ছাৰৰ কিতাপ যি আছে আৰু দুই এখন বেলেগত আছে নৱকান্ত বৰুৱা ছাৰৰ কিতাপ এইখিনিতো এয়া এইবোৰ মই এনেই প্ৰিণ্ট কৰি পেলাই কেম্ব্ৰিজ কিবা কিবি কিতাপ মই ৰাখিছোঁ জেৰক্স কৰা কৰি পেলাই কিতাপৰ দৰে বাইণ্ডিং কৰি লৈছোঁ লিটল হিষ্ট্ৰী বুলি এটা চিৰিজ আছে লিটল হিষ্ট্ৰী অফ পয়েট্ৰি খুব ভাল দেই এইখনো মই তেনেকৈ জেৰক্স কৰি বান্ধি থৈছোঁ হয় এনেই কিনিবলৈ হ'লে বহুত কষ্টলি পৰে মানে দাম পৰে গতিকে কষ্টলি হয়গৈ গতিকে সেয়া আৰু পেইণ্টিঙৰ কিতাপ কিবা কিবি আছে এইবিলাক আৰু ইয়াত মানে মোৰ গুৱাহাটী কলেজৰ যিমান পুৰণি কাগজ পত্ৰ মোৰ হাতত আছে এষ্টাব্লিছ হোৱাৰ পৰা আমাৰ কলেজখন 1964 চনত স্থাপন হৈছিল তেতিয়াৰ পৰা যিমান কাগজ পত্ৰ মই সংগ্ৰহ কৰিব পাৰিছোঁ আলোচনী কিবা সেইখিনি ইয়াত মই জমা ৰাখিছোঁ এইবাৰ মই আমাৰ কলেজৰ এটা হেৰি হৈছিলে কি কয় হীৰক জয়ন্তী তাত এখন প্ৰদৰ্শনী পাতোঁতে আমি এইখিনি বস্তু মোৰ বস্তুখিনি মই উলিয়াই দিছিলোঁ ৰাইজক চাবৰ কাৰণে সেইখিনি তাতে ৰাখিছোঁ আৰু এইখন মোৰ শ্ৰীমতীৰ কিতাপ তেওঁ সৰুতে পঢ়িছিলে আজিকালি বৰকৈ পোৱা নাই পাৰ্নেলছ কনচাইজ এনচিক্লোপিডিয়া অফ দ্য আৰ্টছ ইয়াতে 5টা ভলিউম ওলাইছিল মই জনাত আমাৰ 4টা আছে আৰু এইখিনি মোক আকৌ মোৰ জ্যেষ্ঠ সহকৰ্মীজনে উপহাৰ দিছিল মিথলজি চিৰিজটো এইটো তেখেতৰ পৰা পোৱা ইয়াত এইখিনি কিতাপ অলপ খেলি মেলি হৈ আছে ক'ৰবাত ধৰক বিহু নামৰ কিতাপ লগত শেক্সপিয়াৰৰ ওপৰত কিতাপ এইখিনি আছে এনেকৈ বিভিন্ন ধৰণৰ কিতাপ আছে শেক্সপিয়াৰৰ কিতাপ বেলেগতো আছে বাৰু শেক্সপিয়াৰৰ কিতাপৰ বিষয়ে কিতাপৰতো অন্ত নাই এইখিনি নিউ কেছ বুকছ বুলি আমাৰ লাগে আৰু এইবিলাক আমি BA পঢ়ি থাকোঁতে 20th century ভিউ চিৰিজ আমি 10 টকাকৈ কিনিছিলোঁ 18খন ভাৰতত ওলাইছিলে ইহঁতৰ বহুত আছে দেই মানে ইংলেণ্ডত বহুত ওলাইছিলে কিন্তু আমাৰ ইয়াত 18খন ওলাইছিলে এই 18খনেই মই 180 টকা দি তেতিয়া 160 টকা দিছিলে আটাইকেইটা মই কলিকতাৰ পৰা মগাই আনিছিলোঁ
অন বুলি যে এটা এইটো আছিল সৰুকে আপুনি একদম একে ধৰণকে থৈছে ক্ৰিটিক্স অন চচাৰ ক্ৰিটিক্স অন এলিয়ট এনেকুৱা ধৰণৰ চিৰিজ আমি পঢ়িছিলোঁ আৰু আমি পঢ়িছিলোঁ তেতিয়া তাৰপিছত এইবিলাক নিউ কেজ বুকছটো আকৌ নিউ কেজ বুকছ হৈ ওলালে এনেকুৱা ধৰণৰ এইবিলাকে এতিয়া ওলাইছে কেম্ব্ৰিজ এডিশ্যন শেক্সপিয়াৰ এইবিলাক নতুন তাৰপিছত এইখিনি আমাৰ হেৰি টেক্সট বুক আমাৰ বিভিন্ন ধৰণৰ ৱৰ্ল্ড ভিউ ছিৰিজৰ তাৰপিছত এইখিনি বিভিন্ন ধৰণৰ অসমীয়া কিতাপ নতুনকৈ কিনিছে ইয়াতো মই অকণমান থ'বলৈ লাহে লাহে যত্ন কৰি আছোঁ যেনে ধৰক প্ৰসেনজিৎ চৌধুৰী ছাৰৰ কিতাপখিনি এনেকৈ একেলগে থৈছোঁ আৰু আছে অৱশ্যে তেখেতৰ অৰুণোদয় এইবিলাক কিতাপ আৰু কিতাপ বেলেগত আছে এইখিনি অৰবিন্দ ৰাজখোৱাৰ কিতাপ নতুন লেখক মিলন নেওগ আপোনালোকৰ নগাঁৱৰ তাৰপিছত আৰু মিলন নেওগ ৰমেশ কলিতাৰ কিতাপ এনেকৈ আৰু এইবিলাক ৰঞ্জিত পণ্ডিত ৰমেশ কলিতা এনেকৈ এইখিনি আমাৰ এনেকৈ কিতাপ আছে পোনা মহন্ত ছাৰৰ কিতাপ এখন আত্মজীৱনী প্ৰথম ভাগ বুলি ভাবিছোঁ এইখিনি আৰু এইবিলাক কিতাপ মই অনলাইন আপোনাৰ ফেচবুকৰ জৰিয়তে মই হেৰিৰ পৰা আনিছোঁ কলিকতাৰ পৰা আনিছোঁ সস্তাত কিনিছোঁ এইখন মই সদায় এখন দোকানৰ কথা কওঁ পাণ্ডুৰ ছেকেণ্ড হেণ্ড কিতাপৰ দোকানৰ পৰা কিনিছোঁ ৰণজিৎ গুহৰ এখন কিতাপ এইবোৰ 15 টকা 20 টকাত কিনা খুব বেছি খৰচ কৰিব লগা হোৱা নাই কিতাপ হয় তাৰপিছত আহক ইয়াত মোৰ মূলতঃ মানে বুৰঞ্জীৰ কিতাপবোৰ আছে ইতিহাস বিষয়ৰ কিতাপবিলাক অসমীয়াবিলাক দেই ইংৰাজীবিলাক আপোনাক তলত দেখুৱালোঁ অসমীয়াবিলাক মই এইটো মহলত ৰাখিছোঁ আৰু নক'ব দিয়ক এই কিতাপখন মই 4,800 টকা দাম ইমান দাম লৈছে ইমান দাম কৰিছে আৰু কিতাপখনৰ কোৱালিটিটো ইমান বেয়া মই মহেশ্বৰ নেওগ ছাৰৰ ল'ৰাজনকো কৈছোঁ দাদা আপুনি এইখন উলিয়াব দিলে কিন্তু ইমান দাম দি মই মানে মহেশ্বৰ নেওগ ছাৰৰ কাৰণে আউট অফ ৰেচপেক্ট লৈছোঁ ইমান পইচা খৰচ কৰি 4,800 টকা দাম মানে তাতে ক'ৰবাত এইখন বোধহয় বিক্ৰীও তেনেকৈ হোৱা নাই ক'ব নোৱাৰোঁ কিন্তু ইয়াত ইংৰাজী ৰচনাখিনি বৰ মূল্যৱান আমাৰ কাৰণে বৰ মূল্যৱান সেইকাৰণে একেলগে পোৱাটো সেইকাৰণে এইখন মহেশ্বৰ নেওগ চেণ্টেনাৰী ভলিউম এইখনটো আপোনাৰ গুৰুচৰিত কথা এনেকৈ মহেশ্বৰ নেওগৰ কিতাপ তাৰপিছত এইবিলাক সূৰ্য কুমাৰ ভূঞাৰ কিতাপ তলতো কিছু দেখিছিলে পুৰণা এইখিনি তেনেকুৱা ধৰণৰ কিতাপ আৰু মূলতঃ বুৰঞ্জী বেলেগ বেলেগ কিতাপ আছে হীৰেণ গোহাঁই ছাৰৰ কিতাপ অলপ ইয়াত আছে তেখেতৰ ৰচনাৱলী আছে কিন্তু টুকুৰা টুকুৰ কিতাপবিলাক এইবিলাক আছে আৰু এনেকুৱা এইখিনি বুৰঞ্জী কিতাপ তলত অকণমান জীৱনী কিতাপ আছে জীৱনী কিতাপ বিভিন্ন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনী ইত্যাদি ইত্যাদি জীৱনী আৰু আত্মজীৱনী এইখিনি তলত আছে এখন ৰঞ্জিত গোস্বামী ছাৰৰ প্ৰবন্ধৰ কালেকশ্যন তাৰপিছত এখন শিৱনাথ বৰ্মন প্ৰথম ছেকেণ্ডটো মই কিনা নাই কিনিব লাগিব দুই এটা এড হৈছে বুলি শুনিছোঁ আৰু এইখন আমলি গোহাঁই ছাৰৰ নতুনকৈ ওলাইছিল আৰু এইখন সেই উপেন্দ্ৰ সিঙে যিটো বক্তৃতা দিছিলে সেই বক্তৃতাটোৰ টেক্সটটো পাঠটো এইখিনি মেজিক প্লান নাপায় তাৰপিছত আমাৰ ৰঞ্জিত গোস্বামী ছাৰ হীৰেণ গোহাঁই ছাৰ ৰঞ্জিত গোস্বামী একেলগে এখন কিতাপ লিখিছিলে নহয় স্বাধীনতা সংগ্ৰামৰ ওপৰত দেখিছেনে আপুনি ইয়াতে ক'ৰবাত মোৰ থোৱা আছে বা ক'ৰবাত থাকিব এইখন আছে সৰু কিতাপ এটা হয় এইখন পাইছোঁ এইখন কিতাপো বৰ জনাজাত কিতাপ নহয় কিন্তু আজিকালি চেঞ্চুৰী অফ ষ্ট্ৰাগল হয় এই চেঞ্চুৰী অফ ষ্ট্ৰাগল কেতিয়া ওলালে জানো মই 95 নে 94 কিনিছিলোঁ তেনেকুৱাতে ওলোৱা হ'ব কিমান চন চাওকচোন নাই ন তাৰিখটো এই 94 ওলাইছিলে মই 95 কিনিছোঁ 94 ওলাইছিলে এইখন কিতাপ আছে তাৰপিছত সেই একেলগে থ'ব পাৰিলে ভাল তেতিয়া ওলায় নহ'লে আপুনি এই কিতাপখন যদি বেলেগত সোমাই থাকে পটকৈ উলিয়াই দিয়াটো দিগদাৰ অলপ অসুবিধা হয় আৰু ভৱেন বৰা ছাৰৰ কিতাপবোৰ আছে দেই ভৱেন বৰা ছাৰৰ কিতাপবিলাক আছে আৰু আছে সিফালেও আছে ভৱেন ছাৰৰ এখন ইংৰাজী কিতাপো এই চিমলাৰ পৰা ওলাইছে নহয় ভাল হৈছে কবিতাৰ ওপৰত ভাৰতীয় কবিতা গোহাঁই ছাৰ হয় মই গম পাইছোঁ গম পাইছোঁ সেইখন দেখিছোঁ হয় আহক হয় এইবিলাক পুৰণা কিতাপ মই চব ছেকেণ্ড হেণ্ড কিনিছোঁ প্ৰায়বিলাক দেই প্ৰায়বিলাক চব নহয় প্ৰায়বিলাক তৰু দত্তৰ এই কিতাপখন তেখেতৰ কবিতাৰ কালেকশ্যন এনচিয়েণ্ট বেলাডছ এণ্ড লেজেণ্ডছ অফ হিন্দুস্তান এইখন প্ৰথম এডিশ্যন 1927 চনৰ প্ৰায় 100 বছৰ পুৰণি এখন কিতাপ মই এখন বম্বেৰ পৰা এজন ছেকেণ্ড হেণ্ড বুক চেলাৰৰ পৰা কিনিছোঁ তাৰপিছত এইবিলাক কিনিছোঁ এই দুটা কিতাপ মই ডিফু কলেজৰ লাইব্ৰেৰীৰ পৰা আমি পঢ়িছিলোঁ পঢ়াৰ দিনত পঢ়িছিলোঁ ডিফু কলেজৰ লাইব্ৰেৰীৰ পৰা এই দুখন ইলাষ্ট্ৰেটেড ইংলিছ ছ'চিয়েল হিষ্ট্ৰী GM ট্ৰেভেলিয়ান এই 4টা ভলিউমত ওলাইছিলে প্ৰথম 2টা ভলিউম মই এতিয়ালৈকে মানে গটাব পৰা নাই এই কিতাপ উলিয়াইছোঁ তাৰপিছত তাৰ কাষতে এই কিতাপবোৰ এটা সময়ত খুব ফেশ্বনেবল আছিলে আজিকালি এনেকুৱা কিতাপবোৰ অকণমান পঢ়া মানুহ কম মানে এইবিলাক অলপ আউটডেটেডো হৈছে নোহোৱা নহয়
তথাপি তাৰ এটা ঐতিহাসিক মূল্যটো থাকিবই এখন হ'ল আপোনাৰ 7 টাইপছ অফ এম্বিগুইটি উইলিয়াম এমছনৰ এইখনো মই তেনেকৈ ছেকেণ্ড হেণ্ড কিতাপ হিচাপে মই গোটাইছোঁ এখন ফণ্টানা ইকনমিক হিষ্ট্ৰী অফ ইউৰোপ এখনো পুৰণা কিতাপ আৰু এনেকৈ দ্য ৱেষ্টাৰ্ণ ইণ্টেলেকচুৱেল ট্ৰেডিশ্যন এইবিলাক পুৰণা কিতাপ এইবোৰ গোটাইছোঁ মই তেনেকৈ ছেকেণ্ড হেণ্ড কিতাপ হিচাপে আৰু এই দুখন মই নতুনকৈ কিনিছোঁ এইকেইদিনতে কিনিছোঁ আৰু এখন হ'ল জুইচ লিটাৰেচাৰ এ ভেৰি শ্বৰ্ট ইণ্ট্ৰডাকশ্যন তাতে না আমাৰ শ্বৰ্ট ইণ্ট্ৰডাকশ্যন আৰু এইখন উম্বাৰ্টো ইকোৰ হাউ টু স্পট এ ফেচিষ্ট তাৰ পিছফালে লুকাই আছে যাওঁগৈ বোলা সমীৰ তাঁতী গতিকে বিভিন্ন ধৰণৰ কিতাপ এইবোৰ ভালকৈ থ'ব নোৱাৰিলে উলিওৱাটো দিগদাৰী হ'ব তাৰমানে ভালকৈ আপোনালোকৰ নগাঁৱৰ দেখুৱাইছোঁ প্ৰয়াস শইকীয়া দাদাৰ কিতাপ ভাল লাগে তেখেতৰ কবিতা মই পঢ়োঁ দেউতাকৰ ওপৰতো এখন কবিতাকে লিখিছোঁ ভাল লাগিছে এইখন কৃষ্ণলাল বৰুৱাই অনুবাদ কৰা আনিছুজ্জামান তেখেতে আনিছুজ্জামানে মোক দিছিলে নগাঁৱৰ কাৰণে মই দেখুৱাইছোঁ দেই আপোনাক নগঞা হেৰি লেখক আৰু অনুবাদক ৰিচেণ্টলি এখেতৰ এখন হেৰি কালেকশ্যন উলিয়াইছিল হয় তাৰপিছত শেহতীয়াভাৱে মই ছেকেণ্ড হেণ্ড কিতাপ দোকানৰ এই দুখন শংখ গোচাইৰ গদ্য সংগ্ৰহ ৭৫ টকাকৈ এইবোৰ বহুত ভলিউমত ওলাইছে মই ৫ আৰু ৭ নম্বৰ ভলিউমটো পালোঁ এই আমাৰ কমাৰ্চ কলেজৰ মুখত পাই লৈ আহিছোঁ ইয়াতে থোৱা আছে অলপ চাইছোঁ তাৰপিছত এইফালে আহক এইখিনি অভিধান মূলতঃ অভিধান আৰু বেলেগ ঠাইতো অভিধান আছে ইয়াত বেংগলী অভিধান এনেকৈ অসমীয়া অভিধান আৰু এখন সৰুকালৰ কিতাপ মই হাতত লৈ আছোঁ তাতে পাই পেলাই অভিধানৰ ওচৰতে এইখনে আমাৰ একদম সৰুতে বৰ কল্পনাৰ বস্তু আছিলে এইখন ছোটদেৰ বুক অফ নলেজ এইখন দেৱ সাহিত্য কুটীৰৰ আছিলে এইখন মোৰতো হ'ল প্ৰথম এডিশ্যনেই হ'ব ডিচেম্বৰ 1975 নহয় 3 লিখা আছে 3 নম্বৰ ৰিপ্ৰিণ্ট এয়া মই ডিফু তেতিয়া হাইস্কুলত পঢ়োঁ 1979 চন পুৰা হেৰিটো আপোনাৰ শৰ্মা খাটনিয়াৰ ন মোৰে আৰু দাদাৰে শৰ্মা খাটনিয়াৰ আমি কিন্তু ভাইটি শৰ্মাটো নাই একেবাৰে সৰুতে আছিলে তাৰমানে একেবাৰে সৰু জ্যোতি প্ৰকাশ আছিলে কি এই পিছত এৰিলে এইখন তাৰমানে ছোটদেৱ বুক অফ নলেজ আমি সৰুতে খুব পঢ়িছিলোঁ সেইকাৰণে দেখুৱালোঁ এনেই তাৰপিছত এইখিনি মূলতঃ মানে কি আৰু ইংৰাজী কিতাপেই বেছি আছে ইয়াত এইখিনি হ'ল কিন্তু বাংলা বিশ্বকোষ থৈ দিয়ক হ'ব মই পিছত ভৰাই থ'ম এইখিনি বাংলা বিশ্বকোষ ওপৰত তাৰপিছত এইখিনি 9th কলাম ইত্যাদি বেংগলী কিতাপ তাৰপিছত এইখিনি বাক্টিন পষ্ট কলনিয়েলিজিমৰ কিতাপখিনি ইয়াতে মোটামুটিভাৱে ইয়াতে থোৱা হৈছে এইখিনি জিজেক মাৰ্টিন এছলিন থিয়ডৰ আডাৰ্নো এইবিলাকৰ কিতাপ এখন পষ্ট মডাৰ্ণ পপুলাৰ কালচাৰৰ ওপৰত এইবিলাক দ্য নভেল বুলি বৰ বিখ্যাত কিতাপ মৰেটিৰ 2টা ভলিউমত আৰু এই শিশিৰ কুমাৰ দাসৰ তেখেত বৰ পণ্ডিত ব্যক্তি আছিল আমি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে তেখেত এবাৰ আমাৰ বিশ্ববিদ্যালয় বিভাগলৈ আহি বক্তৃতা দিছিলে শিশিৰ কুমাৰ দাস দিল্লী ইউনিভাৰ্চিটি বাংলা বিভাগৰ হেড আছিলে আৰু তেখেতে সাংঘাতিক গ্ৰীক ভাষাও জানিছিল আৰু এইখনতো বৰ নাম থকা এই হিষ্ট্ৰী অফ ইণ্ডিয়ান লিটাৰেচাৰকে হয় তাৰপিছত এইবিলাক বিভিন্ন ধৰণৰ কিতাপ আমাৰ এই ৰামচন্দ্ৰ গুহৰ কিতাপ মোটামুটি ইয়াত মই আটাইখিনি ৰাখিছোঁ মোৰ হাতত থকাখিনি দেই আৰু তলতো আছে ৰামচন্দ্ৰ গুহৰ তলতো কিছুমান কিতাপ আছে চাইজৰ কাৰণে কিছুমান বস্তু একেলগে ৰাখিব নোৱাৰে নাই দ্য কুকিং অফ বুকছ এখন নাই কিনা তাৰপিছত এইখন হ'ল অমৰ্ত্য সেনৰ 2এখন কিতাপ আছে আৰু এইজন প্ৰণৱ বৰ্ধন বুলি তেখেতো ডাঙৰ ইকনমিষ্ট হয় স্মৃতিকণ্ডিয়ন দেশত ওলাইছিলে কিতাপ হৈ ওলাইছে নেকি মই গম নাপাওঁ তাৰে এইখন ইংলিছখন মই লৈছোঁ আত্মজীৱনীখন এইখন চৰৈৱতী বুলি এইখন আত্মজীৱনী তেখেতৰ ইংৰাজীখন পঢ়া এইখনহে মই পঢ়িছোঁ দেই এইখন ভাল লাগিছে এইখন আৰু তপন ৰায়চৌধুৰী এইখন বাঙালনামা সেইখনো ভাল লাগে এইখন ভাল লাগে লেংগুৱেজটো ভাল এইখিনি আমাৰ কথা গুৱাহাটী পুৰণা মেগাজিনবোৰ বছৰেকীয়া সংকলনবোৰ তাৰপিছত এইখিনি আলাপ এনেকৈ আছে আৰু এইখিনি কিতাপ বিভিন্ন ধৰণৰ আমাৰ শিৱনাথ বৰ্মনৰ ৰচনাৱলীখন গোটাই থৈছোঁ শিৱনাথ বৰ্মনৰ কিতাপ বেলেগ বেলেগ ঠাইত সিঁচৰি থৈ আছে এই গোটেইখিনি কাফকা সম্পৰ্কীয় কিতাপ আত্মজীৱনী নহয় জীৱনী এইখিনি গোটেই কাফকা সম্পৰ্কীয় কিতাপ আৰু আছে কাফকা সম্পৰ্কীয় কিতাপ মোৰ তলত মই আৰু এই ওচৰতো ইয়াতেও জেৰক্স কৰি বান্ধি থোৱা আছে কাফকা সম্পৰ্কীয় আৰু এই ওপৰত মই আকৌ মোৰ ঘৰ কাৰ্বি আংলঙতহে গতিকে কাৰ্বি আংলঙৰ কিছুমান কিতাপৰ প্ৰতি মোৰ আগ্ৰহ আছে আৰু মোৰ বন্ধু পবিত্ৰ বৰা তেওঁ বিভিন্ন ধৰণৰ কিতাপ কাৰ্বি আংলঙৰ ওপৰত মূল্যৱান কিতাপ উলিয়াই থাকে তেখেতেও মোক আনি দিয়ে আৰু এনেকুৱা ধৰণৰ কিতাপখিনি তাত আছে এইখিনি অলপ মেগাজিন আছে আপুনি পাব নেকি দেখি এইখিনি এইখিনি চাওকচোন এই সত্যৱতী ট্ৰিলজিৰ ওপৰত যদি পাৰে কাইণ্ডলি আপুনি নমাই দিয়ক আপুনি ওখ মানুহৰ কাৰণে আপোনাকে দায়িত্বটো দিছোঁ
মই কটীয়া মানুহ ইমান ওপৰত যাব নোৱাৰোঁ তো এইখনেই মই কৈছোঁ এইখনে পিছত উঠাই থ'ম এইখন মই আচলতে কলেজৰ পৰা উলিয়াইছিলোঁ আমাৰ কলেজৰ পৰা দুটা ইছ্যু ওলাইছিল হয় দুটা ইছ্যু ওলাইছিল ইয়াতে আপোনাৰ আমাৰ এনেকৈ মোৰ সম্পাদনাত ওলাইছিল ভাল পাইছিলে মানুহে এনেই আমাৰ জয়ন্ত মহাপাত্ৰ অপৰ্ণা মহন্ত তাৰপিছত ৰূপেন্দ্ৰ গুহ মজুমদাৰ বুলি দিল্লী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰামজাছ কলেজৰ পিছলৈ ইউনিভাৰ্চিটিৰ অধ্যাপক হৈছিলগৈ তেখেতৰো মন্তব্য ইয়াত ছপা হৈছিল আৰু বিভিন্ন ধৰণৰ অনুবাদ ইয়াত আছিলে এখন আপোনাকে দিলোঁ দিয়ক এইটো কপি মোৰ আৰু কপি আছে ল'ব এইটো ৰাখিব তাৰপিছত এইখিনি ৰামধেনু কিন্তু এই ৰামধেনুবিলাক এই বৰঠাকুৰ এই ৰামধেনুখিনি হোমেন বৰগোহাঁঞিয়ে উলিয়ালে কিন্তু এনেকুৱা এটা ইম্প্ৰেশ্যন পালোঁ যেন চব তাতে আছে কিন্তু নাই এইটো মানে এইটো এনেকৈ উলিয়াব নালাগে কিন্তু এই বস্তুটোত এটলিষ্ট কি আছে তেখেতৰ বীৰেন ভট্টাচাৰ্যই কৰাখিনিহে আছে বনলতা সেইখিনিও পুৰাকৈ নাই নেকি এনেকুৱা ধৰণৰ মই আকৌ গোটেইখিনি আছে বুলি ভাবি যেনেকৈ উলিয়ালে মাল্টি ভলিউম লৈ আহিলোঁ চাই ভলিউমত কিন্তু আচলতে নাই বহুখিনি নাই এই নৱকান্ত বৰুৱাৰ কিতাপ আকৌ ইয়াতো ওলাইছে বোধহয় এইখন শিশু সাহিত্য সম্পৰ্ক সমগ্ৰ নৱকান্ত বৰুৱা এনেকৈ এইখিনি কিতাপ ইয়াত আছে তাৰপিছত এইফালেও অলপ আছে অলপ আৰু বেছি নাই এইফালে আছে আপোনাৰ এইখিনি মই মোৰ কাৰণে বৰ মানে কামত অহা কিতাপ এইবোৰ ভেৰি শ্বৰ্ট ইণ্ট্ৰডাকশ্যনছ অক্সফৰ্ড ইউনিভাৰ্চিটি পাইছোঁ তাৰমানে এইখন মানে ইণ্টেলিজেণ্ট পাৰ্চনছ উইকিপিডিয়া বুলি কয় তেওঁলোকে লিখি দিয়ে সেইটো বেক কাভাৰত কিন্তু ঘটনা হ'ল আমাৰ দৰে মানে অৰ্ধমূৰ্খ হেৰিৰ কাৰণে শিক্ষিতৰ কাৰণে এইখন বৰ ভাল কিতাপ তাৰমানে এটা বিষয় এজন ওস্তাদে লিখে নহয় সেইকাৰণে এইবিলাক কিতাপো এই গোটেই বিষয়টোৰ বিষয়ে এটা আইডিয়া মানে এটা আমাৰ মানে ধাৰণা এটা হয় সলমান ৰুছদি ইয়াত আছে বেলেগতো আছে সলমান ৰুছদি এনেকৈ এইবিলাক আছে সেইবিলাকে ৰাছিয়ান কিতাপ আমি সৰুতে কিনিছিলোঁ বৰ সস্তাত 3 টকা 4 টকাত কিনা কিতাপ ফিঅডৰ দস্তয়েভস্কি মেক্সিম গৰ্কি গৰ্কি সেই চিৰিজটো এনেকৈ এইবিলাক বৰ সস্তাত কিনিছিলোঁ এইবিলাকো আকৌ এই ভেৰি শ্বৰ্ট ইণ্ট্ৰডাকশ্যন ওলাইছেগৈ ডিক্সনাৰী তাৰপিছত এই চিৰিজটো মোক আমাৰ বাইদেউ এগৰাকীয়ে উপহাৰ দিলে এই হ'ল আমি পঢ়াৰ দিনত পঢ়িছিলোঁ এই পেলিকান গাইড টু ইংলিছ লিটাৰেচাৰ ইয়াৰে 7টা ভলিউম মই উপহাৰ সূত্ৰে পাইছোঁ ইয়াৰ নাই এইটো আজিকালি নোলায় আৰু নতুন এডিশ্যন এটা ওলাইছে কাষৰটো নতুন সেইকেইটা নিউ পেলিকান এইকেইটা হেৰি তাৰপিছত এয়া এনেকৈ আছে এইখিনি তাৰপিছত এইকেইটা আছে এনেকৈ এয়া এইখিনি পয়েট্ৰি সম্পৰ্কীয় কিতাপ মোটামুটিভাৱে আৰু বহুত কিবা কিবি আছে কিন্তু পয়েট্ৰি সম্পৰ্কীয় কিছুমান কিতাপ এইবিলাক আৰু কিছুমান পুৰণি কিতাপ মানে পেলাই দিব নোৱাৰি যেনে ধৰক এইখন কিতাপ মাত্ৰ 10 টকা দাম আছিলে 10 টকা দাম হেডেন মুৰ উইলিয়ামছে টি.এছ. এলিয়টৰ কবিতাৰ ওপৰত লিখা ছাত্ৰ ছাত্ৰীৰ কাৰণে অত্যন্ত কামত অহা কিতাপ মই সেই BA পঢ়ি থাকোঁতে কিনিছিলোঁ যদিও 60ৰ দশকত ওলোৱা কিতাপ তাৰপিছত এইটো এটা ছিৰিজ পেংগুইনৰ আছে শেক্সপিয়াৰো আছে সেইফালে এনেকুৱা আৰু কিতাপ সম্পৰ্কে কিতাপ কিছুমান আছে এইবিলাক লাইব্ৰেৰী কিতাপ এইবিলাকৰ সম্পৰ্কে দ্য চিক্ৰেট লাইফ অফ বুকছ হয় আছে প্ৰদীপ সেবেষ্টিয়ানো আছে খুব বেছি নাই কিন্তু এখন নে দুখন আছে আৰু এখন থাকিব লাগে ক'ৰবাত এইখন আছে দ্য বুক বুলি হয় নেকি ভাল এখন আছে দ্য বুক বুলি আমাৰ বৰ্ষু ভাল লাগে তাৰপিছত এইবিলাক আছে আৰু এখন কিতাপ দেখুৱাওঁ ইয়াৰ লগত এখন শিক্ষকৰ স্মৃতি এই কিতাপখন আইফৰ ইভান্স আমাক মানে আমাৰ ভৱেন বৰুৱা ছাৰে আমাক পঢ়াইছিলে ছাৰে এটা এই ব্ৰিফ কেছ এটা ক্লাছলৈ লৈ আহে তাৰ পৰা উলিয়াই দুখনমান কিতাপ দ্ৰুপদ ট্ৰাই টু ৰিড দিছ বুক এনেকৈ দেখুৱাই এই কিতাপখনো দেখুওৱা মোৰ মনত পৰে আইফৰ ইভান্সৰ ভেলিউজ এণ্ড ট্ৰেডিশ্যনছ ইংলিছ লিটাৰেচাৰ ভেলিউজ এণ্ড ট্ৰেডিশ্যনছ এইখন কিতাপ হাতত ল'লে ছাৰলৈও মনত পৰে ছাৰ আছে কিন্তু তেখেতৰ মানে হয় পাহৰা অসুখ হৈছে দুখ লাগে বেয়া লাগে এইখন কিবা পুৰণা কিতাপ কিনো আৰু কিছুমান মানুহ কিতাপ মোৰ হাতত কিবাকৈ পঢ়ে এইখন হ'ল দস্তয়েভস্কিৰ ওপৰত আন্দ্ৰে জিডে লিখা মূল্যৱান কিতাপ আৰু এইখন চহী কাৰ আছে চব দিলীপ কুমাৰ বৰুৱা বেনাৰস হিন্দু ইউনিভাৰ্চিটি 1954 আহিছে আৰু কিবা সূত্ৰে ক'ৰবাৰ পৰা মই লৈছোঁ মানে কিনিছোঁ ক'ৰবাৰ পৰা কিনিছোঁ আৰু কিছুমান আগতে এই ছ'ভিয়েট লিটাৰেচাৰ আমি এটা সময়ত ৰেগুলাৰ লৈছিলোঁ মোৰ ইয়াত বৰ বেছি নাই ছ'ভিয়েট লিটাৰেচাৰ এইখন বিশেষভাৱে মূল্যৱান কিয় এইখন আন্না আখমাটোবা স্পেচিয়েল নাম্বাৰ আছিলে আন্না আখমাটোবাৰ বিষয়ে ইয়াত বহুখিনি লিখা আছে আৰু কিছু অনুবাদ আছে এইখিনি আৰুতো মূৰ্তি ফাউণ্ডেশ্যনৰ চিৰিজটো এনেকুৱা কেইখনমান আছে আৰু এই তাতো আছে কেইখনমান আছে মূৰ্তি ফাউণ্ডেশ্যন বহুত ওলাইছে মূৰ্তি ফাউণ্ডেশ্যন আমাৰ অসমীয়া ক্লাছিক তাত লোৱা নাই শংকৰদেৱ বা কিবা এইটো ভাল আছিলে কিতাপবিলাক এই এনেকুৱাই আৰু মোটামুটিভাৱে
এইখন ভূপেন হাজৰিকাৰ ওপৰত এই আমাৰ বসন্ত ডেকাচাৰে সম্পাদনা কৰি উলিয়াইছিলে। আমাৰ বহুতৰ অনুবাদ লৈছিলে, মোৰো ইয়াত কিছু অনুবাদ আছে যদিও অনুবাদবোৰ বৰ ভাল হোৱা বুলি মই নাভাবোঁ, মোৰখিনিৰ কথা কৈছোঁ। কাৰণ ভূপেন হাজৰিকাৰ গান অনুবাদ কৰাটো ইমান সহজ কথা নহয়। আমি আৰু কবিতাৰ নিচিনাকৈ এনেই চেষ্টা কৰিছিলোঁ। অলপ বেলেগ হৈ যায়তো, কিন্তু অনুবাদ কৰা হৈছিলে এইবিলাক। আৰু এইখনে মই জনাত মানে অলপ বাহিৰৰ মানুহক অলপ হাজৰিকাৰ সৃষ্টিৰ লগত অলপ পৰিচিত কৰি দিলে, আৰু এইটোতো হয় বাৰু, সেইটোৱে লাভ আৰু এইখিনিয়ে আৰু। চিন্ময় ঘড়ী এখন আছে এলিয়টৰ ওপৰত, এলিয়টৰ ওপৰত, হুৱেৰ দ্য ৰিল ড্ৰেইনছ ক্ৰছ, এলিয়ট এণ্ড ফ্ৰেঞ্চ পয়েট্ৰি, ফ্ৰেঞ্চ তেওঁৰ ওপৰত প্ৰভাৱ, ফৰাচী কবিতাৰ প্ৰভাৱ, এইখিনি আৰু আমি সৰুতে এইবিলাক পঢ়িছিলোঁ, মনত পৰেনে? আপুনিও পঢ়িছে চাগে, এই নেহৰু বাল পুস্তকালয়। এইবোৰ মই থৈ দিছোঁ এনেই, এতিয়াতো আৰু ক'ত পঢ়িব, এই বিৰাট ভাল লাগে। যে গান্ধীৰ জীৱনীও আছে, অমৰ পুথি, মনোজ দাসৰ মাদাৰ টেৰেছা, বহুদিনৰ আগতে এখন কিতাপ আছিল চিনেমা কেনেকে কৰে, আৰু এখন কিতাপ চেমুৱেল ৰিজাৰ্ভৰ এখন কিতাপ আছিল কিতাপ পঢ়াৰ বিষয়ে। সেইটোখন মই তেতিয়া নাই পঢ়িছোঁ, কিন্তু মই কৰি জালিয়ানৱালাবাগ এইবোৰ আমি চব পঢ়িছিলোঁ মানে সৰু কিতাপ পঢ়িবলৈ ভালো লাগে। মহাশ্চৰ্য দেৱীৰ এটোৱা মুণ্ডা ওৱান দ্য বেটল, বিখ্যাত গল্প এইবিলাক। আপোনাৰ সৰুকালৰ মানে ফৰ্মেটিভ ইয়াৰ্ছত আপোনাৰ পঢ়া শুনাখিনিৰ বিষয়ে মানে শিক্ষকেই হওক বা কিতাপেই হওক? আমি তাৰমানে একদম কাৰ্বি আংলঙৰ ভিতৰৰ ঠাইত মোৰ জন্ম যদিও বাগানত, মানে দেউতাক বাগানত কাম কৰিছিলে, মোৰ ককা দেউতা ডিব্ৰুগড়, তাত জন্মহে হৈছিল। কিন্তু আমি ডাঙৰ দীঘল, মই নিজে ডাঙৰ দীঘল হৈছিলোঁ দেওফাও বুলি, ডিফুৰ পৰা বহুত দূৰ আৰু বৰ দুৰ্গম জেগা। তাতে কিতাপ পত্ৰৰ কথাটো প্ৰশ্নই হৈছে আৰু। দেউতাই তাৰমানে গোলাঘাটৰ পৰা আমাক কিতাপ চিতাপ আনিছিল। তেনেকৈ দাদাৰ পঢ়াত খুব ইণ্টাৰেষ্ট, মোৰ পৰিয়াল আটাইবোৰে অলপ মানে কিতাপ বটোৱা আৰু পঢ়াত আগ্ৰহ আছে। তাৰপৰা মই পালোঁ, দেউতাই কিতাপ ঘাইকৈ আমাক যোগান ধৰে। আৰু তাৰপিছত ডিফুলৈ আহিলোঁ, ডিফুত কিন্তু কিতাপ চিতাপ পোৱা যায় দেই। আৰু মাজতে মই নলবাৰীত আছিলোঁ। নলবাৰীত তাৰমানে কি হয়, মই গৰ্ডন স্কুলত পঢ়িছিলোঁ। গৰ্ডনৰ প্ৰভাৱেই মোৰ ওপৰত বেছি, সেই বন্ধুখিনি স্কুলখনৰ তাৰমানে তাৰ পিছফালেই ৱালখন ভঙা গৰ্ডন স্কুলত, আমি সেইফালে ওলাই কিতাপৰ দোকান লৈ যাওঁ। তেতিয়া এই হেৰি দোকানৰ কিতাপ খুব পঢ়িছিলোঁ, জাৰ্নেল এণ্ড পয়েম, তেখেতৰ বহুত বিভিন্ন ভাল কিতাপ উলিয়াইছে, তাৰ কিতাপ পোৱা যায় তেখেতৰ। আমি পানীখোৱা চুচিত তালৈ মই যাওঁ বন্ধুৰ লগত, গৈ সদায় 2-3 টকা কাটি হাতত গোটাই কিতাপত, তেতিয়া দামো কম আছে, কেতিয়াও পইচাও নাছিলে অৱশ্যে। তেনেকৈ লাহে আৰম্ভ হ'ল। আৰু তাৰপিছততো মই ডিফু কলেজত পঢ়িলোঁ, শিক্ষকসকল খুব ভাল আছিল। আৰু তাতে গুৱাহাটী ইউনিভাৰ্চিটিটো বৰ মানে ভাল শিক্ষক পালোঁ ইংৰাজী। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ এটা বৈশিষ্ট্য আছিল যে তাত পঢ়া আৰু কলিকতা দিল্লীৰ মাজত পঢ়াৰ মাজত কোনো পাৰ্থক্য আছে। কিহৰ কাৰণে প্ৰতি মানে মাহেই 1-2জন কলিকতা মানে দিল্লীৰ প্ৰফেচাৰ আহি আমাৰ আগত বক্তৃতা দিছিল, মাতি অনা আছিল। বিভিন্ন বক্তৃতা, বিভিন্ন মানুহৰ, বিভিন্ন অধ্যাপকৰ বক্তৃতা আমি শুনিছোঁ। চিচি দাসৰ পৰা আৰম্ভ কৰি অমিয় দেৱ, বিভিন্নজনৰ বক্তৃতা, যশোধৰা বাগচি, নাম কি আছে, PC পৰ, এইবিলাকতো আহেই। বিভিন্নজনৰ বক্তৃতা, বিভিন্নজন আহি আমাক বিভিন্ন বিষয়ে কৈছিল, এনে ভাল লাগিছিলে। আৰু ধৰক আমাৰ তেতিয়া LP স্কুলবিলাকতো, এতিয়া নলবাৰী LP স্কুলত শিক্ষকবোৰ মানে পঢ়া শুনাৰ লগত এটা সম্পৰ্ক আছে। আমাক কৈছিলে তহঁতে অমুক সাধু কিতাপখন পঢ়, এইখন পঢ়, অতুল হাজৰিকাৰ এইখন পঢ়, তিলতিল মিতিলৰ কাহিনী পঢ়িছ নাই, এনেকৈ সোধা শিক্ষকো আমি পাইছিলোঁ। নীলাচৰাই মেটাৰলিংকৰ কিতাপৰ লগত। আৰু সেই তেনেকৈ অতুল হাজৰিকাৰ লিখনিৰ লগতো আমাৰ এটা পৰিচয় হৈছিল। তেনেকৈ লাহে আগবাঢ়িছিলোঁ। হাইস্কুলৰ শিক্ষকসকলেও যথেষ্ট উৎসাহী আছিল পঢ়া শুনাৰ ক্ষেত্ৰত। আৰু আমাৰ ঘাইকৈ ডিফু হাইস্কুলত মই পঢ়িছিলোঁ যেতিয়া, এইটো ক্লাছ 8ৰ পৰা 10লৈকে মই ডিফু হাইস্কুলত পঢ়িছোঁ, 8ৰ আধাৰ পৰা। তাৰ আগতে মই নলবাৰীত কৰিলোঁ। ডিফু হাইস্কুলৰ লাইব্ৰেৰীটো বৰ ভাল। আজিকালি মই শুনিছোঁ তাৰ কিতাপ পত্ৰবোৰ এখনো নোহোৱা হ'ল বুলি, সঁচানে মিছা নাজানো। বেলেগ কৈছে লাইব্ৰেৰী চিন মকামেই নাই। কিন্তু আমাৰ দিনত এইটো অত্যন্ত ভাল লাইব্ৰেৰী আছিলে। বিভিন্ন ধৰণৰ ইংৰাজী অসমীয়া কিতাপৰ মানে সংগ্ৰহ আছিল। আৰু সেইবিলাক আমি এটা নিৰ্দিষ্ট বাৰক আমাক পঢ়িবলৈ দিছিল, ধাৰলৈ আনিবলৈ দিছিল, ঘৰলৈ আনিবলৈ দিছিল। তেনেকৈ লাহে কিতাপত আগ্ৰহটো হৈছিল। মানে এই এতিয়া ভাষা শিক্ষাৰ ক্ষেত্ৰত অসমীয়াই হওক বা ইংৰাজীয়ে হওক, সেই ফৰ্মেটিভ ইয়াৰ্ছত তাৰমানে শিক্ষকসকলে কেনেকৈ আপোনালোকক মানে শিকাইছিল, বা আপোনালোকে লোৱাটো মানে সেই ইমান মানে আজিৰ সময়ত মানে অকণমান দুৰ্গম বুলি কোৱা জেগাবিলাকতো ইমান সুন্দৰকৈ ভাষাৰ যিটো তাৰমানে মানে প্ৰাথমিক যিটো বস্তু, মানে অসমীয়াই হওক বা ইংৰাজীয়ে হওক,
নহয় দুৰ্গম জেগা বুলি ক'লো মানে সেয়া মই মোৰ একেবাৰে শৈশৱৰ কথা কৈছোঁ হয় স্কুলত পঢ়িব পৰা যেতিয়া হ'লেও কিমান ডিফুত মই পঢ়িছোঁ হয়। মই ডিফু ইমান দুৰ্গম বুলি ক'ব নোৱাৰি তাত মানে ভাল কিতাপ পত্ৰৰ যোগাৰো ভাল শিক্ষকবিলাকো খুব ভাল আছে হয় লাইব্ৰেৰীও ভাল আছিল ডিফু স্কুলত মই ক'লোৱে কলেজৰ লাইব্ৰেৰী খুব ডিফু কলেজৰ লাইব্ৰেৰীও খুব উন্নত লাইব্ৰেৰী আছে লেটেষ্ট কিতাপবিলাক যিবিলাক আপুনি কটনৰ লাইব্ৰেৰীত নাপাব তেনেকুৱা কিতাপ ডিফু কলেজৰ লাইব্ৰেৰীত পোৱা গৈছে গভৰ্ণমেণ্ট কলেজ আছে গভৰ্ণমেণ্ট কলেজ ন ফাণ্ডৰ সেইটো খুব ভাল হয়। আৰু ইংৰাজী কিতাপ যথেষ্ট মানে ইংৰাজী ধৰক ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰবোৰে ৰিকমেণ্ড কৰি দিয়ে সেই কিতাপবিলাক কিনি আনে লাইব্ৰেৰী এনেকুৱা ধৰণৰ সুন্দৰ ব্যৱস্থা আছিল দেই আমি বহুত কিতাপ তাত পঢ়িবলৈ পাইছিলোঁ মানে সমালোচনা একেবাৰে শেহতীয়া কিতাপবোৰলৈকে ধৰি ভাল এটা কিতাপৰ ষ্টক আছিল আগৰবোৰতো আছিলেই তেতিয়া সেইবিলাক কথাটো আছিলেই আৰু আলোচনী তালোচনীবোৰ চহৰখনলৈ ৰেগুলাৰ গৈছিলোঁ আমি যেতিয়া ইলাষ্ট্ৰেটিভ বুলি পঢ়িছিলোঁ টেলিগ্ৰাফ কাকতখন যেতিয়া প্ৰথম ওলাই মানে বিৰাট ভাল লাগিল তাৰ গোটেই লুকটোৱে বেলেগ আছে আপুনি টেলিগ্ৰাফ কৰিছে টেলিগ্ৰাফ MJ বাৰু সম্পাদক তাত অসম আন্দোলনৰ সময়ত দুজন মানুহে ৰেগুলাৰ লিখিছিল তাত আমাৰ সতীশ কাকতি আৰু হীৰেণ গোহাঁই ৰেগুলাৰ চেণ্ট্ৰেল পেজত দুদিন তিনিদিনৰ মূৰে মূৰে লিখিছে সেইবিলাক আমি বৰ আগ্ৰহে পঢ়িছিলোঁ তেনেকৈ শিকা হৈছিল আৰু কলেজখনলৈ বিভিন্ন মানুহ আহিছিল তেওঁলোকৰ বক্তব্যও শুনিছিলোঁ এতিয়া ইউনিভাৰ্চিটি লেভেলত তাৰমানে শিক্ষকসকলৰ বিষয়ে অলপমান কওকচোন ইউনিভাৰ্চিটি লেভেলত চাওক আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগ বৰ ষ্টাৰ ষ্টাডিড ডিপাৰ্টমেণ্ট আছে তাত গোহাঁই ছাৰ আছিল গোহাঁই ছাৰ প্ৰথম বছৰ আমাক পঢ়োৱা নাছিল তাৰ প্ৰথম বছৰ আমি এডমিশ্যন লওঁতে তেখেত দিল্লী ইউনিভাৰ্চিটিৰ অতিথি অধ্যাপক হিচাপে তাত পঢ়ুৱাই আছিলে ছেকেণ্ড ইয়েৰত আমি পাইছোঁ ছাৰে পঢ়ুৱাইছিলে ছাৰে পঢ়ুৱাই খুব মানে হেৰি নহয় কিন্তু মানে তেখেতৰ বৰ ইনচাইচিভ মন আছিলে মানে মনটো বৰ ইনচাইচিভ আছে তাৰ বিষয়বস্তু গভীৰলৈ যাব পাৰে তাৰপিছত ৰঞ্জিত গোস্বামীয়ে আজিকালি কৰাৰ দৰে তেখেতৰ স্মৰণ শক্তিৰে আমাক মানে একদম মেছমেৰাইজ কৰি ৰাখিছে যিকোনো কবিতা পটকে গাই দিব পাৰে পেৰাডাইজ লষ্টৰ প্ৰথম 10 পৃষ্ঠামান ছাৰে কিতাপ নচোৱাকৈ গায় তেনেকৈ এদিন বাৰ্টন ৰাছেলৰ অট'বায়'গ্ৰাফীখন গদ্যৰ কিতাপ সেইখন প্ৰথম 10 নে 12 পৃষ্ঠা ছাৰৰ মুখস্থ আছে কিয় আছে চাবি ভাল লাগিছিলে আৰু বিভিন্ন ধৰণৰ শেহতীয়া চিন্তাধাৰাৰ লগত তেখেতৰ পৰিচয় আছে গোবিন্দ সমাচাৰ অলপ ট্ৰেডিশ্যনেল আছিল তেখেতৰ পদ্ধতি উপন্যাস এখনৰ কাহিনীটো ইমান সুন্দৰকৈ পচন্দ পাকে একেলগে তেখেতে পঢ়ি লৈছিল প্ৰথমতে এজন পুস্তকৰ এজন ছাত্ৰৰ কাৰণে বৰ আকৰ্ষণীয় এটা ব্যৱস্থা আছে কাহিনীটো প্ৰথমতে কাহিনীটোৰ লগত পৰিচয় কৰি লয় তাৰপিছতহে বিভিন্ন সমালোচনা কথাৰ প্ৰসংগতা হীৰেণ দত্ত ছাৰক আছোঁ মই বৰ ভালকৈ আৰু বৰ মানে বৰ চকুৰে চাই থাকে ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলে আৰু খুব ধুনীয়াকৈ বুজাইছে সকলো ভাল আছিল সববিলাক আমাৰ মানে বৰ ভাল আছিলে ভৱেন বৰুৱা ছাৰ ভাল আছিলে কিন্তু ভৱেন বৰুৱা ছাৰক আমি অলপ ভয় কৰিছিলোঁ দেই চাওক তাৰ লগত মোৰ সিমান ব্যক্তিগত বা আটাইবোৰৰ লগতে কিছু দূৰ হৈছিল যদিও তাৰ লগত খুব ব্যক্তিগত সম্পৰ্ক এটা গঢ় লৈ উঠা নাছিলে ছাৰক আমি কি কাৰণে নাজানো অলপ মানে ভয় ভাৱ এটা আছিলে ভাল পঢ়ুৱাইছিলে আৰু খুব মানে নতুন ধৰণৰ কথা ছাৰে ক্লাছত কৈছিলে যিবিলাক কথা মানে আচলতে চিন্তাও কৰা নাছিলোঁ বা আমি কিতাপত বিচাৰি পোৱা নাছিলোঁ অলপ আগতে মই আপোনাক কৈছোঁ তেখেতে কিতাপ কিছুমান লৈ আহি আমাক দূৰৰ পৰা দেখুৱাই কয় যে তোমালোকে এইখন পঢ়িবা সেইখন পঢ়িবা এনেকৈ আমাক অনুপ্ৰাণিত কৰিছিল আপুনি কৰা অনুবাদ আৰু মানে সম্পাদনা কৰা গ্ৰন্থৰ বিষয়ে আপুনি কি জানে অনুবাদ মানে মানুহে অনুবাদ কৰাৰ কথা কয় যে অনুবাদটো হৈছে মই বাধ্যত পৰি কৰাৰ নিচিনা মানুহৰ হেঁচাত পৰি কৰাৰ নিচিনা আৰু কিছুমান মানুহৰ ধৰক ইমান ডাঙৰ মানুহ তেখেত ইমান সন্মানীয় ব্যক্তি কিবা এটা যদি মোৰ দৰে মানুহক কয় মই কিতাপ পেলাব নোৱাৰোঁ দিয়কচোন এবাৰ নীলমণি ফুকন ছাৰে কিবা 2টা কবিতা অনুবাদ কৰিবলৈ পঠাই দিলে মানে তেখেতক কোনোবাই বিচৰা বুলি ক'লে পিছত এইটো পয়েট্ৰি ইণ্টাৰনেশ্যনেল বুলি এটা ছাইট আছে তাত ওলাইছিলে এতিয়াও আছে পোৱা যায় তেখেতক মই প্ৰথম অনুবাদৰ কথাটো আৰম্ভ কৰিছিলোঁ তাৰপিছত হৰে কৃষ্ণ ডেকাৰ কবিতা মই হেৰিত পঢ়িছিলোঁ এখন আমাৰ জয়ন্ত মহাপাত্ৰ সম্পাদিত প্ৰখণ্ড ভাষাত মোক 2-3টা ইছ্যুত মই অনুবাদ ওলাইছিল আৰু তেখেতে বৰ জয়ন্ত মহাপাত্ৰৰ এটা বৈশিষ্ট্য আছিলে একেবাৰে সৰু মানুহকো তেখেতে তাৰমানে বৰ উৎসাহ দিছিল মোক মানে ইমান অনুবাদৰ কথা মোৰ অনুবাদৰ কথা প্ৰশংসা কৰি মই পিছত বুজি পালোঁ যে তেখেতে মোক মানে উৎসাহ দিবলৈহে নতুন মানুহ বুলি ভাবি এটা শেষৰ এটা চুকত থকা মানুহ গতিকে তেখেতে মোক উৎসাহ দিছে মোৰ লগত চিঠি পত্ৰৰ যোগাযোগ আছে তেখেতে মোৰ লগত 4-5খন চিঠি মোলৈ দিছিল মইও তেনেকৈ ৰিপৰ্ট ভাল লাগিব অনুবাদ এইটো আৰু অনুবাদ মই কৰিছিলোঁ ইয়াত লেছাইছোঁ কবিতা কেইটামান এনেকৈ দি এটা মাজে মাজে বৰ হৈছোঁ চব নগাঁও কৰিছোঁ মই দুটা কৰিছোঁ কেতিয়াবা ধৰিলে কৰোঁ ভূপেন হাজৰিকাৰ গান কিছু মই মানে কৰি দিব লগা হয় গতিকে অনুবাদিত মোৰ বৰ সন্তুষ্ট নহয় তাই দুটামান ভাল হৈছে বুলি ভাবোঁ মই কৃষ্ণে ব্যস্তা কৰিছোঁ সকলোকেইটা হ'ল লগা নাই কাৰণ জ্ঞান পৰা পিনে তেনেকৈ তিনিটা আমাৰ বাবে মানুহৰ কাৰণে যাৰ মানে সাংগীতিক দিশত বিশেষ একো বাথৰুমত বোৱাৰ বাহিৰে বেলেগ অভিজ্ঞতা নাই গতিকে তেনে মানুহে আৰু সুবিধা হয় তথাপি কৰিছোঁ চেষ্টা কৰিছোঁ
মই আচলতে সম্পাদনা কৰাৰ কথা কি মই কিতাপ লিখা নাই কিন্তু সম্পাদনা কৰি এখন আলোচনী আমি উলিয়াইছিলোঁ ব্ৰহ্মপুত্ৰ এখন মানুহে ভাল হোৱা বুলি কৈছিলে আমাৰ কলেজৰ পৰা উদ্দেশ্য ইংৰাজী বিভাগত কেইটা সংখ্যা ওলাইছে মাত্ৰ 2টাই ওলালে 2003টা ওলালে 4কেইটা ওলালে আৰু এইখন মানুহে ভাল পোৱা বুলি মোক জনাইছিল আৰু মূলতঃ অনুবাদ মানে মই আচলতে এইখন আৰ্হি হিচাপে লৈছিলোঁ ইণ্ডিয়ান লিটাৰেচাৰ এই আৰ্হিৰ এখন আলোচনী কৰিব খুজিছিলোঁ বিভিন্ন কাৰণত ব্ৰহ্মপুত্ৰ শুকাই গ'ল বৈ নাথাকিল প্ৰবাহমান অৱস্থাত নাথাকিল আৰু তাৰপিছত মই মই আচলতে 3খন কিতাপ অনুবাদ কৰিছোঁ এখন মই টেক্সট বুক কৰিছোঁ আগৰ কথা নকওঁ আৰু অল্টাৰনেটিভ ইংলিছ হায়াৰ ছেকেণ্ডেৰী টেক্সট বুক অনুবাদ হেৰি কৰিছোঁ সম্পাদনা কৰিছিলোঁ বহুত দিন হ'ল লগত মোৰ 2গৰাকী বিবুৱা কলেজৰ বাইদেউ আছিলে আমি কৰিছিলোঁ সেইখনেই প্ৰথম সম্পাদনা কৰা কিতাপ তাৰপিছত মই এই হীৰেণ ভট্টাচাৰ্য ঢুকোৱাৰ পিছত তেখেতৰ ওপৰত এখন কৰিছিলোঁ আপুনি দেখিছে শব্দৰ মৌ এখন কৰোঁতেও বৰ কষ্ট পোৱা নাছিলোঁ এইটো কাৰণেই যে হীৰেণ ভট্টাচাৰ্যৰ নামতেই কামটো চলি যায় আপুনি হীৰেণ ভট্টাচাৰ্যৰ বিষয়ে লিখা বিচাৰিছে কাৰোবাক অতি উৎসাহে আহি দিয়ে গৈছে বেলেগ এজন লিচাৰ মডেলৰ ক্ষেত্ৰত হয়তো কামটো বেছি টান হ'লহেঁতেন এই ক্ষেত্ৰত মই যথেষ্ট খাটিছোঁ কিতাপখনৰ কাৰণে মই আৰু মোৰ মাহী শাহু তৃপ্তি ভট্টাচাৰ্য হীৰেণ ভট্টাচাৰ্য ভনীয়ে আমি দুয়ো মিলি সম্পাদনা কৰিছিলোঁ কিন্তু ভালকৈ ওলাইছিল ৰাইজেও ধৰি ল'লে এইখন গ'ল তাৰপিছত মই আজি 2 বছৰমান হ'ল এইখন কৰিছোঁ আধুনিক অসমীয়া চিন্তা বুলি আমাৰ কলেজৰ পৰা এইখনটো বৰ দিগদাৰী নাপালোঁ কাৰণ দুজন সহকাৰী মানে সহ সম্পাদক আছিল মোৰ লগত মই অকলে কৰা নাই এই দুখনত মোৰ লগত আছিল মোৰ 2জন সহকৰ্মী নৰেন পাটবিল তেখেত ঘাইকৈ নাটকৰ কাৰণে জনাজাত আৰু আজিকালি কাগজত প্ৰায় লিখি থাকে ধৰণী লাহন এই 3জন মানুহে একেলগে আৰু মই এই 3জন মানুহ একেলগে এইখন সম্পাদনা কৰিছিলোঁ আৰু ইয়াত আধুনিক অসমীয়া চিন্তাৰ বিভিন্ন ক্ষেত্ৰত আধুনিক অসমীয়া চিন্তা কেনেধৰণৰ বিজ্ঞানৰ ক্ষেত্ৰত কেনেকুৱা ধৰক চিনেমাৰ ক্ষেত্ৰত কেনেকুৱা সাহিত্যৰ ক্ষেত্ৰত কেনেকুৱা নাট্য চৰ্চাত কেনেকুৱা গীতৰ ক্ষেত্ৰত কেনেকৈ অসমীয়া আধুনিকতা ফুটি উঠিছে শংকৰদেৱক আধুনিক চিন্তাত অসমীয়া চিন্তাত কেনেকৈ গ্ৰহণ কৰা ইত্যাদি ইত্যাদি বিভিন্ন বিষয়ৰ আমি এখন তালিকা বনাই বিভিন্নজনৰ পৰা লিখা আনি এইখনত প্ৰকাশ কৰিছোঁ কিন্তু এই কিতাপখনো বৰ প্ৰচাৰ হৈছে বুলি মই নাভাবোঁ মই বহুত বেছি দেখিছিলোঁ নেদেখিলোঁ মই কিন্তু নিজৰ দোকানত ৰাখিছিলোঁ বা বিক্ৰী হৈছিলোঁ আপোনাৰ তাত হৈছিলে ন এখন এনেই কিন্তু কিতাপখন বৰ এটা বেয়া হোৱা নাছিলে বুলি ভাবোঁ তাৰপিছত মই এতিয়া শেহতীয়াভাৱে কৰিছোঁ মই প্ৰকাশক আমাৰ বান্ধৱ ৰঞ্জন শৰ্মা বান্ধৱক মই ৰঞ্জন শৰ্মাক এই কিতাপখনৰ পাণ্ডুলিপি কালি এটা পেন ড্ৰাইভত ভৰাই কালিহে দিছোঁ প্ৰায় ৰেডি টু প্ৰিণ্ট অৱস্থাত মই দিছোঁ এখন হ'ল মোৰ এই অসম লেখিকা সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰীতি বৰুৱাৰ প্ৰবন্ধ সংকলন তেখেত মোৰ শাহু আই সম্পৰ্কত তেখেতৰ প্ৰবন্ধবিলাক মই বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি তাৰ আধা আধি মই তেখেতৰ ঘৰতেই পাইছোঁ কিন্তু বাকী আধা আধি বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰিব লগা হৈছে এনেকৈ তেখেতৰ 1949 চনৰ পৰা 2009 চনলৈকে লিখা বিভিন্ন প্ৰবন্ধ পাতি মই সংগ্ৰহ কৰিছোঁ এই কিতাপখন মূল্যৱান হ'ব বুলি মই ভাবোঁ বিশেষকৈ অসমৰ নাৰী অধ্যয়নৰ ক্ষেত্ৰত যিবিলাকৰ আগ্ৰহ আছে নাৰী অধ্যয়ন এই বিষয়টোত যিবিলাকৰ আগ্ৰহ সেইকাৰণে যথেষ্ট তথ্য পাতি ইয়াত পাব আৰু মোৰ কাৰণে সৌভাগ্যৰ কথা যে ৰঞ্জিত গোস্বামী ছাৰে ইয়াৰ এখন মূল্যৱান পাতনি লিখি দিছে আৰু কিতাপখন ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত পাঠকে পঢ়িবলৈ পাব বুলি মোক প্ৰকাশকে জনাইছে তো এইখিনিয়ে কাম কৰিছোঁ বৰ বেছিকৈ কাম কৰিব পৰা নাই আৰু আজিকালি কলেজত বহুত কামৰ হেঁচা লৈ আছে কলেজৰ কামৰ প্ৰকৃতিটো এইটো ইয়াতে ভাৰততে নহয় মই বেলেগ ঠাইতো কৈছোঁ ভাৰততে নহয় গোটেই পৃথিৱীতে বদলি গৈছে আমি যে ক্লাছত বেছি মনোযোগ দিব পাৰিছোঁ সেইটো কথা নহয় কিন্তু বেলেগ ধৰণৰ কাম কিছুমান আহি গৈছে এইটো এটা গ্ল'বেল গতিকে সেইখিনিৰ কাৰণে আমি দিনটো ব্যস্ত থাকিব লগা ভাগৰ লাগে আহি পেলাই পঢ়া শুনাৰ সেইটো কমি গৈছে কিন্তু মই যিহেতু মোৰ আৰু এবছৰহে চাকৰি আছে তাৰপিছত মই অলপ মুক্তি পাম বুলি আশা কৰিছোঁ আৰু তেতিয়া অকণমান হয়তো ডাঙৰ লেখা মেলা কাম কৰিম বুলি নকওঁ সেইটো তেতিয়া মতাও নাই কিন্তু সাধাৰণভাৱে হয়তো কিছু খৰচা এটা স্তৰত পৰি থাকিব পাৰিম এতিয়া আমি গোটেই লাইব্ৰেৰীটো চোৱাৰ পিছত দেখিলোঁ যে আপোনাৰ বিভিন্ন ধৰণৰ কিতাপৰ সংগ্ৰহ মানে যিটো মানে স্পেক্ট্ৰামটো ইমান বেছি ৱাইড আপোনাৰ পঢ়াৰ সেইটো ভিত্তিত তাৰমানে এটা প্ৰশ্ন মোৰ পটককৈ মনলৈ আহিছে ধৰি লওক বেলেগ বেলেগ ধৰণৰ এন্থলজি থাকে বেলেগ বেলেগ ধৰণৰ আইডিয়া লৈ পেলাই কিতাপ কৰাৰ যিটো কথা সেইটো হিচাপে আপুনি বঙালী কিতাপৰ যথেষ্ট সংগ্ৰহ আছে ইংৰাজী কিতাপৰ সংগ্ৰহ আছে ইংৰাজীৰ যোগেদি যথেষ্ট অনুবাদো আছে সেই হিচাপে মানে অসমীয়া ভাষাত তাৰমানে হ'ব পৰা কৰিব পৰা তেনেকুৱা কেইটামান আইডিয়াৰ বিষয়ে কওকচোন যে এনেকুৱা ধৰণৰ কিতাপ নট নেচেচাৰিলি মানে আপুনি কৰা বা নিৰ্দিষ্ট এজন মানুহে কৰা তাৰমানে কেইটামান আইডিয়া যে এনেকুৱা ধৰণৰ এনেকুৱা এই বিষয়বিলাকত এনেকুৱা ধৰণৰ কিতাপ ওলালে ভাল আছিল অসমীয়াত
অনুবাদ ঠিক নহয় তাৰমানে তেনেকুৱা ধাৰণা ধৰিবা এখন এন্থলজি এক ধৰণৰ এন্থলজি হ'ব পাৰে এখন বিশ্বকোষ হ'ব পাৰে বা আপোনাৰ তাত যে কিবা সেই ইন্ট্ৰডাকশ্যনটো যিটো ছিৰিজটোৰ নিচিনা কথা কৈছে তেনেকুৱা তাৰমানে ধৰি লওক এই বিভিন্ন ধৰণৰ আইডিয়াৰ ব্যৱহাৰ মানে জ্ঞানৰ মানে কেনেকৈ প্ৰকাশটোৰ ক্ষেত্ৰত মানে আমি বিদেশৰ কথা নকওঁ বাৰু বিদেশত নিশ্চয় বহুত বেছি সুবিধা থাকে তাত ধৰক স্কলাৰৰ সংখ্যাও বহুত বেছি আমি ল'ব পৰা আমি ল'ব পৰা যেনে আমি বঙালী আদৰ্শটো ল'ব পাৰোঁ এই যে মোচাই এবং মোচাইৰে যে উলিয়াইছে কিতাপটো সুন্দৰ কৰি উলিয়াইছে আমি অন্ততঃ ধৰক যিবিলাক মডাৰ্ণ গ্ৰেট থিংকাৰ্ছ আছে এখন কিতাপো উলিয়াব নোৱাৰে যে যাৰ য'ত ধৰক কোনোবাই এফআৰ লিভিছৰ ওপৰত লিখিছে কোনোবাই এলিয়টৰ ওপৰত লিখিছে বেলেগ এজন লেখকে ধৰক এডৱাৰ্ড চাইডৰ ওপৰত লিখিছে কোনোবা এজনে স্পিথেন ৰিণ্টাপৰ ওপৰত লিখিছে কোনোবা পল ডি মেনৰ ওপৰত লিখিছে কোনোবা এজন গায়ত্ৰী মানে উদাহৰণ দিছোঁ বিদেশী মানুহক প্ৰথম ধৰিছোঁ যাব মানে আমি স্থানীয়ও ল'ব পাৰোঁ কিন্তু এনেকুৱা বিদেশী যিবিলাক বিখ্যাত মানে চিন্তাবিদ যিসকলে 20 শতিকাৰ একবিংশ শতিকাত আমাৰ চিন্তাক এটা নিৰ্দিষ্ট ৰূপ দিয়াত তেওঁলোকৰ অৱদান আছে সেইসকলৰ বিষয়ে প্ৰবন্ধ প্ৰত্যেকজনৰ বিষয়ে এটা এটা দীঘল কোনোবা কিছুমান জনা মানুহ আছে যেনে ধৰক আমাৰ এডৱাৰ্ড চুইটেটো অকণ মানুহ ওলায় তেওঁলোকৰ লগত কাম কৰা ওৱান চবচিলপ মানুহ ওলায় তেওঁৰ লগত কাম কৰিছিলে আমাৰ এই যে তালে বেটেৰা অলপতে ঢুকাই কভিডৰ হেমাংগ দত্ত নেকি তেখেতৰ গৱেষণা কৰিছিল সেই মানুহ এতিয়া বাৰু হেৰাই গ'ল বেলেগ কথা তেনেকুৱা মানুহ বিচাৰ কচাৰ কৰিবলৈ ওলাব যিবিলাক মানুহে সেইবিলাক মানুহক ঘনিষ্ঠ হৈ পাইছে তেওঁলোকৰ বিষয়ে চিন্তা চৰ্চা কৰিছে তেওঁলোকৰ পৰা আমি আৰু কেতিয়াবা অনুবাদো কৰিব পাৰোঁ এই কামটো কিন্তু এই যিটো অসমীয়া আপোনাৰ যিখন বিশ্বকোষ হৈছে তাত কিন্তু ৰাজেন শইকীয়াই যিটো অসমীয়াত নিলিখে তেওঁৰ পৰা ইংৰাজী এটা আনি পেলাই বা আগতে থকা প্ৰবন্ধই হওক অনুবাদ কৰি দিছে এইটো আমাৰ পাঠকৰ কাৰণে বৰ সুবিধাজনক অসমীয়া পাঠক এনেকুৱা হ'ব নালাগে যে মই যিটো কথা কৈছোঁ এনেকুৱা হ'ব নালাগে যে আমি কেৱল যি মানুহৰ ইংৰাজী আৰু অসমীয়া সমানে দক্ষতা যে তেওঁ মানে তেওঁ আকৌ লিভিছৰ ৰচনা এখন অসমীয়া অনুবাদত প্ৰিয় কৰি চাব লাগিব বিশেষকৈ অসমীয়া যিবিলাক বিভাগ আছে আমাৰ কলেজ বিশ্ববিদ্যালয়ত তাত যিবিলাক ছাত্ৰ ছাত্ৰী গৱেষক অধ্যাপকবিলাকত জড়িত হৈ আছে তেওঁলোকে পঢ়াৰ কথাটো চিন্তা কৰি আমি এনেকুৱা ধৰণৰ কামত আগবঢ়াটো তেতিয়া মোৰ বোধেৰে আমাৰ সাহিত্যও এটা মানে উপকাৰ সাধন আজিকালি বিশেষকৈ মানে ইংৰাজী আৰু অসমীয়া সমানে জনা মানুহ কমি আহিছে বাইলিংগুৱেল স্কলাৰ হেৰিটো খুব কমি আহিছে বাংলাটো বাৰু প্ৰায় বাদ দিয়াই নাছিলে বাংলাটো আৰু আগৰ দৰে সিমান আমাৰ মাহঁতে বঙালী কিতাপ মায়ে মানে খুব বঙালী কিতাপ পঢ়িছে একে সময়তে পঢ়ি থকা একে সময়তে পঢ়ে গতিকে সেইটোতো আজিকালি নাই আজিকালি এনেকুৱা মানুহ পাবলৈ যে যি অসমীয়া বঙালী সংস্কৃতিটো মানে ক'বই নালাগে নামা মাধৱা ফলচা আগৰ মহেশ্বৰ নেওহঁতে চাওকচোন ছাৰহঁতে আটাইকেইটা ভাষা সমানে দখল আছে এইটো ভাবিব নোৱাৰা কথা সেই ধৰণৰ সেইকাৰণে আমি সেই লেকুনাটো পূৰাবৰ কাৰণে সেই ধৰণৰ আঁচনি লৈ আগবাঢ়িলে মোৰে ভাল বাংলাত কিন্তু সেই তেনেকুৱা দেখিছোঁ ধৰি লওক ভিক্টৰ হুগোৰ বিষয়ে সৰু ছোৱালীৰ কাৰণে চিন্ময় গগৈৰ কিতাপ লিখিছে ইমান পণ্ডিত মানুহজনে ইমান পাণ্ডিত্যপূৰ্ণ কামৰ লগতে ইমান সৰু তথাকথিত সৰু কাম এটা যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰিছে কি কয় ধৰি লওক আপুনি এনেই মনত থকা কিছুমান কথা যে এইখিনি কথাও মনত থকা কথা এটা যে এনেকুৱা ধৰণৰ লিখিব পাৰে যে অসমীয়া হেৰি বা এনেকুৱা এটা চিৰিজৰ কথা যে তেনেকুৱা এতিয়া অসম সাহিত্য সভাই এটা হেৰি লৈছে মোকো তাতে 20-25জন মানুহৰ কালি এখন অনলাইন মিটিং হৈ গ'ল তেখেতসকলে মানে সমালোচনাত্মক ৰচনাৰ কিছুমান সংগ্ৰহ কৰি প্ৰথমতে 25খন লোৱাৰ কথা ভাবিছে 25জন মানুহে অনুবাদ কৰি সেইখনে এখন সংকলন হিচাপত উলিওৱাৰ কথা কৈছে আৰু সাহিত্য সভাৰ মানুহখিনিয়ে তাত উপস্থিত থকা সাহিত্য সভাৰ বিষয়ববীয়াসকলে কৈছে যে পইচা পাতিৰ আমাৰ অভাৱ নাই আমি পইচা পাতিৰ অভাৱ নাই যিমানে ডাঙৰ নহওক আপোনালোকে একখন ল'লেও আমি কৰিবলৈ সাজু আছোঁ গতিকে এই সুযোগতে যদি 4-5টা ভলিউম উলিয়াই ল'ব পৰা যায় প্ৰথমতে এটা উলিয়াই লৈ কথাটো বেয়া নহয় তাৰ পৰাও এটা কাম হ'ব হয়তো ভাষাটো সমৃদ্ধ হয় অসমীয়া ভাষাটো সমৃদ্ধ হ'ব ভাষাটো সমৃদ্ধ হ'ব আমাৰ সমালোচকসকলৰ ওপৰতো কিছু প্ৰভাৱ পৰিব এই ধৰণৰ কিছুমান কাম হাতত তুলি বেয়া এতিয়া আপুনি ইমানখিনি সময় আমাক দিয়াৰ কাৰণে মানে দেওবাৰটো আপোনাৰ যিটো অৱসৰৰ দিন নাই মই আপোনালোককে ধন্যবাদ জনাব লাগে ইমান সুদূৰ নগাঁৱৰ পৰা আহিছে ৰেলত উঠি ৰাতিপুৱাই 6টা বজাতে ঘৰৰ পৰা ওলাইছে ইমান দূৰ আহিছা মই থাকোঁ একেবাৰে ভিতৰৰ ঠাইত এটা চুকত গুৱাহাটী
আপোনালোকৰ ঘৰটো তাৰমানে কিতাপৰ তাৰমানে মই সেই লিখা কৰা কথাটো অকণমান আগতে উল্লেখ কৰিছোঁ মানে একে আদৰ্শ আৰু কোনোবাই যদি ভাবে মানে আৰ্লি বয়সত যদি কোনোবাই ভাবে যে কেনেকৈ কিতাপ মানে সংগ্ৰহ কৰিব লাগে বা কেনেকৈ ৰাখিব লাগে মানে আপুনি নিজে কৈছে যে আপুনি অকণমান খেলি মেলি হৈ আছে কিন্তু সিমানখিনি খেলি মেলি থকাটোৱেই তাৰমানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা তাৰমানে আদাৰৱাইজ তাৰমানে অকণমানো খেলি মেলি থাকিবই নতুন কিতাপ এখন আনিলে ধৰক আপুনি পটককৈ তাক ঠাইত থ'বলৈ খালী ঠাই নাপায় কি দম মানে পঢ়া মানুহ হ'লে সেই খেলি মেলি নহ'লে মই মানে আজিকালি পাণবজাৰলৈ যোৱাটো কমাই দিছোঁ কাৰণ পাণবজাৰলৈ গ'লেই দম এটা আহে কিতাপ পাণবজাৰে সুধা হাতে আহিবলৈ নিদিয়ে আৰু কিছুমান ছেকেণ্ড হেণ্ড কিতাপৰ দোকানো মই বিচাৰি ফুৰোঁ সেইবোৰ পৰাও আনো কাৰণ পইচাৰ কাৰণ কথা থাকে আপুনি এনেকৈ চালে দেখিব এইখিনিতে হয়তো মানে 50,000 টকাৰ কিতাপ আছে মানুহে বিশ্বাস নকৰে একোখন কিতাপৰ দাম আজিকালি ইংৰাজী কিতাপৰ দাম 4-5 হাজাৰ গতিকে সিমানখিনি খৰচ কৰা আমাৰ কাৰণে চাকৰিয়াল মানুহৰ কাৰণে সম্ভৱপৰ নহয় তাৰে মাজত যিখিনি বাকী এটা কথা থাকি গ'ল অৱশ্যে সেইটো কথা সুধিব পৰা যায় মানে আপোনাৰ প্ৰিয় দুই এজন পাঠক বা মানে ধৰি লওক লেখকৰ মানে হেৰি পাঠকৰ কথাই কওঁ লেখকতকৈ পাঠকৰ গুৰুত্বটো আমাৰ সমাজত বৰ কম বুজা গৈছে মানুহে এতিয়া আমাক অনবৰত লিখিবলৈ জোৰ দি থাকে পাণবজাৰত এখন দোকান আছে মোক গ'লেই কৈছে হেৰি খাটনিয়াৰ আপুনি হেৰি লিখক অসমৰ ছ'চিয়েলিষ্ট পাৰিব লিখিব মই বোলো মই নোৱাৰোঁ সেই এইটো বস্তু মোৰ বিষয় নহয় যিটো মহেশ্বৰ নেপচাৰ ষ্টৰৰ মানুহে লিখিব পাৰিব মই কেনেকৈ পাৰিম যে নহয় নহয় মই জানো আপুনি পাৰিব এইটো মানে ইমান হেঁচা দিয়ে যে ভাল পাঠক বুলি যে এজন ইণ্ডিপেণ্ডেণ্ট এটা সত্তা থাকিব পাৰে আৰু সমাজত যে তাৰ প্ৰয়োজন আছে এই কথাটো তাৰমানে বৰকৈ ধৰ্তব্য নহয় বুলি ভাবে এতিয়া ভাল পাঠক অসমৰ কিন্তু আছে দেই কিছুমান মানুহ যেনে ধৰক মই এজন মানুহৰ কথা জানো মই তেখেতৰ লগত ব্যক্তিগতভাৱে চিনাকি নাই ফোনত কেতিয়াবা যোগাযোগ হয় মৰুৱা বুলি ঠাইত থাকে তেখেতৰ নাম কিশক বৈশ্য আপুনি জানিব মই শুনা মতে তেখেতৰ তাত ৰচনা বুলি প্ৰায় মানে 500 নে কিমানৰ ওচৰা-ওচৰি ৰচনা এইটো কম কথা নহয় কিন্তু এজন ব্যক্তিগত স্কুলৰ শিক্ষক এজনে নিজৰ সীমাবদ্ধ দৰমহাৰ পইচাৰে ইমানখিনি অসমীয়া কিতাপ আৰু বহু ধৰণৰ কিতাপ আছে অসমীয়া কিতাপৰ যিমান তেখেতৰ ডাঙৰ সংগ্ৰহ আছে ইমান মানে থকাটো অলপ বিৰল বুলিয়েই মই শুনিছোঁ এই এনেকুৱা ধৰণৰ পাঠক কিছুমান চুকে কোণে কিন্তু সোমাই আছে হয়তো ইমান সমাজত তেওঁলোক হয়তো পৰিচিত চেহেৰা নহয় কিন্তু আছে আৰু আছে ধৰক বিভিন্ন মানুহ এদিন মই এজন তাৰমানে মই এই কথাটো মাজে মাজে কৈ থাকোঁ মোৰ ঘৰত এজন আজি নাই অহা পিছত দেওবাৰ কাৰণে হাজিৰা কৰা মানুহ আহে ক্লাছ 7 মানলৈকে পঢ়িছিল নেকি তাৰপিছত আৰু পঢ়িব নোৱাৰিম মোক এদিন এইবোৰ কিতাপ পত্ৰ চাফা তাফা কৰাত অলপ সহায় কৰি আলমাৰীবোৰ চাফা কৰাত মোক এদিন ক'লে ছাৰ মই আপোনাক এটা কথা ক'লোঁ আপোনাৰ এজন মানুহৰ বিষয়ে কিতাপ আছে নেকি মানে কোৱাচোন কৈছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ মই মানে তেখেতৰ বিষয়ে বহুত শুনিছোঁ কিতাপ এখন মোক দিব পাৰিব আচৰিত ক'লোঁ হাজিৰা পৰা মানুহ মইনো তুমি কি পঢ়িব পাৰা অসমীয়া পাতে গোৱালপাৰা পালা মানুহ ৰাই উপাধি মই বোলো তুমি কি ভাষাত পঢ়িব পাৰা বোলে ছাৰ মই ইংৰাজী বঙালী দুয়োটাই কৰোঁ চৰি ইংৰাজী নহয় অসমীয়া আৰু বাংলা দুয়োটাতে মই পঢ়িব পাৰোঁ তেতিয়া এই ইন্দ্ৰমিত্ৰ বুলি এজন লেখকৰ কৰুণাসাগৰ বিদ্যাসাগৰ বুলি এখন কিতাপ আছে মই সেইখন তেওঁক দি পঠালোঁ ডাঙৰ এমাহ মাছা অলপ দিন ৰাখা মই ভাবিছোঁ হেৰালেও হেৰাওক এজন মানে এনেকুৱা পাঠক পোৱা নাযায় তেওঁ কিন্তু মোক এমাহমান পিছত ব্ৰেড পুলিছে গোটেইখন পঢ়িলে ইমান ডাঙৰ কিতাপ পঢ়িলে এতিয়াও কেতিয়াবা তেওঁ প্ৰথম আহিলে কাম কৰাৰ আগতে চাহ একাপ খুৱাই লওঁ কাম কৰাৰ আগতে আৰু ৰাতিপুৱা কেতিয়াবা আমি তাত আধা ঘণ্টা কাম দৌৰা মহিলা আহি ভাল পায় মানে এই চিধা আহি নিউজপেপাৰখনহে পঢ়িব বাতৰিটো বা আলোচনী এখন পালে বেছ পালে বা ধৰক আমাৰ গৰিয়সীখন পালে থাপৰিখন পালে কিবা গল্প আছে যদি পঢ়িলোঁ গতিকে পাঠক আপুনি যে কেৱল যে মানে একেবাৰে উচ্চ শিক্ষিতৰ মাজতে আছে সেইটোও নহয় কিন্তু এই সকল মানুহে এই এজন মানে লেখকে কৈছিলে চেষ্টাৰটনে যে ইমান যে শ্বেক্সপিয়াৰ ডান্তে আপোনাৰ এই নাঙলৰ পিছফালে থাকি গ'ল সুযোগ সুবিধা নাপালে কেটেগৰী থাকিল ঠিক তেনেকুৱা ধৰণে আমাৰ ইয়াতো কিছুমান মানুহৰ মানে সুযোগ সুবিধা নোপোৱা মানুহবোৰে হায়াৰ এডুকেশ্যনৰ ইউনিভাৰ্চিটি এডমিশ্যন হৈ গ'লে বা ওলাই গৈছে হয়তো কেতিয়াবা তাতে গৈ উচ্চতৰ ডিগ্ৰী পালে ডাবমান হৈছে কিন্তু যোগ্য মানুহ বহুত তলতে তাৰমানে সুযোগৰ অভাৱত থাকিব গতিকে পাঠক বস্তুটো চুকে কোণে সোমাই থাকে একেবাৰে নাই বুলি অসমীয়া কিতাপৰ পাঠক আপুনিও কিতাপৰ লগত জড়িত মানুহ নগাঁৱত আপুনি কিতাপ বিক্ৰী ব্যৱসায়ৰ লগতো জড়িত আপুনি নিশ্চয় জানে যে কিছুমান সাধাৰণ মানুহৰ মাজত আচৰিত আচৰিত তাত ঈশ্বৰ বৈশ্যৰ সাধাৰণ বুলি ল'ব মানে ইমান দূৰত মই তেখেতক লগ পোৱা নাই কিন্তু দূৰৰ পৰাই মই মানে যথেষ্ট শ্ৰদ্ধা কৰোঁ শিক্ষক হিচাপে এজন কিতাপ প্ৰেমী মানুহ হিচাপে মই তেখেতক শ্ৰদ্ধা কবি অজিত বৰুৱাক আপুনি লগ পাইছিলে অজিত বৰুৱা তালৈ মই দুবাৰ গৈছিলোঁ এইটো মই এঠাইত কৈছোঁ অজিত বৰুৱা স্মাৰক বক্তৃতাৰ
বেলেগ অপূৰ্ব সমাজ আহিছে যোৱাবাৰ মোকো অকণমান ক'ব দিছিলে মাছাতে কৈছোঁ প্ৰথমবাৰ গৈছিলোঁ মোৰ দাদাই 2খন কিতাপ দিলে তই যা অজিত বৰা তাত দিবি মই লৈ গ'লো অজিত বৰা ছাৰে প্ৰথমবাৰ নহয় দ্বিতীয়বাৰকে তেতিয়া মোক কচুৰি খুৱাইছিলে নেকি আৰু বিভিন্ন কথা পাতে কি পঢ়িছা কি কথা এইবিলাক সুধিছে আৰু কিতাপ ৰিকমেণ্ড কৰিছে অমুকখন পঢ়িবা তমুকখন পঢ়ি আৰু এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এই হেৰি আহিছিলে আমাৰ তাতে অৰ্থখনে যে ক'লোঁ এই যে ভাৰতীয় কাহিত্য ইতিহাস লিখিছিলে কি বেংগলী মানুহজন গ্ৰীক ভাষা জানে যে শিশিৰ কুমাৰ দাস শিশিৰ দাস ছাৰ আহোঁতেও তাৰ হীৰেণ গোহাঁই ছাৰে ক'লে মোক আৰু এজনক দায়িত্ব দিছে তুমি যোৱা ঘৰে ঘৰে গৈ মানুহখিনিক মাতি দিয়া তেতিয়া আমি প্ৰদীপ আচাৰ্য ভৱেন বৰা এনেকৈ বিভিন্ন ধৰণৰ তালৈ গৈছিলোঁ বীৰেশ্বৰ বৰুৱা এই অজিত বৰা তালৈ গৈও তেখেতক মাতি আহিছিল এনেকৈ 2 দিন গৈছোঁ মই আৰু মই তেখেতক হীৰেণ ভট্টাচাৰ্যৰ ঘৰত কেইবাদিন লগ পাইছোঁ তাতে এনেকৈ জানো আৰু মোৰ দাদা আৰু মোৰ ভাইটিৰ লগত তেওঁ যথেষ্ট ঘনিষ্ঠ আছিলে মই অৱশ্যে অনুবাদো কৰিছিলোঁ মই ডাঙৰ মানুহৰ ইমান ওচৰৰ চাই গ'লে মই অলপ ভয় এটা আছে ভিতৰত সেইটো কাৰণে মই বৰ বেছি ওচৰ নাচাব দূৰৰ পৰাই মই মানে প্ৰণিপাত জনাইছোঁ বা শ্ৰদ্ধা নিবেদন কৰিছোঁ জানিছিলোঁ তেখেতক অলপ প্ৰণৱজ্যোতি ডেকাৰ লগত আপোনাৰ নাই প্ৰণৱজ্যোতি ডেকাৰ দৌৰবা মই এই পাণবজাৰৰ কিতাপৰ দোকানত দেখা পাওঁ মোৰ লগত তেনেকুৱা চিনাকি নাছিল বীৰেশ্বৰ বৰুৱা ছাৰক চিনি পাইছোঁ বীৰেন দত্ত ছাৰক পাইছোঁ বীৰেশ্বৰ বৰুৱা ছাৰক মই বুক ফেয়াৰত প্ৰায়ে লগ পাইছোঁ মই কি কিনিছোঁ সদায় মই চাই গ'লোঁ এইখন ময়ো ল'ব লাগিব সেইখন মই তেখেতে বেগ এটা লৈ যায় তাতে কিতাপ পত্ৰ বগাই খুব সৰল আছিল মানুহ আছিলে মানুহ আমাৰ এই ময়ো সেইফালে আছিল তেখেতে অনুৰাধাৰ ওচৰতে আছিল আৰু ময়ো সেইফালে ভাড়া লৈ আছিলোঁ গতিকে আমি পাই থাকোঁ ৰাস্তাই ঠিকে আছে ধন্যবাদ ভাল লাগিল